এনেকৈ চাম অভিনেতা অভিনেত্ৰীও আছে যিসকলে ভ্ৰাম্যমাণ থিয়েটাৰত অকল টকা ঘটিবৰ কাৰণে আহিছে, তেওঁলোকৰ কোনো ধৰণৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰতি মৰম ভাল পোৱা দায়বদ্ধতা এক বিন্দুও নাই। মই এখন বেয়া নাটক লিখিম বুলি লিখিব নোৱাৰোঁ, তেতিয়া মই এখন বেয়া নাটক এখন লিখিম, সেইটোতো মই লিখিব নোৱাৰোঁ, মই এখন ভাল নাটক বুলিয়ে লিখিম। ক্লাছ 7-8 পঢ়ি থাকোঁতেই মই কিন্তু এজন প্ৰতিষ্ঠিত লেখক হিচাপে মই ক্লাছ 7 পৰিচিত হওঁ। ক্লাছ 7 প্ৰস্তুতি বাৰ লগত বহুত লগ পাইছে, তেওঁৰ দুটা ভাল আৰু দুটা বেয়া গুণ। প্ৰস্তুতি ভাল হ'ল কি, মই কৈছোঁৱেই যে সাংঘাতিক ধৰণৰ এনাৰ্জেটিক, বিৰাট এনাৰ্জেটিক। আপুনিতো লগ পাই থাকে, এনাৰ্জি ক'ত পায় ইমান? মই সেইটো কথা মই প্ৰস্তুতিক মাজে মাজে সুধোঁ, বোলে তুমি ইমান কি খোৱাহে, মানে ক'ৰ পৰা কি ইমান এনাৰ্জি কেনেকৈ পায়? যদি অসমীয়া ছবিত নহয়, যদি তেওঁ বাহিৰৰ চিনেমাত বলিউডত যদি তেওঁ কাম কৰিলেহেঁতেন বা ইহঁত কাম কৰে, তেওঁ হয়তো আজি এটা বেলেগ পৰ্যায়ত থাকিলহেঁতেন। তাৰমানে তেওঁৰ অভিনয়টো, কেমেৰাৰ যিটো অভিনয় আৰু সেই সময়ত কটন কলেজত পঢ়ি থাকোঁতে মই এটা বিষয় খুব অনুভৱ কৰিছিলোঁ যে যিখিনি ল'ৰা ছোৱালীয়ে ইংৰাজী মাধ্যমত পঢ়ি আহে, জন বস্কো বা ছেইণ্ট মেৰিজ বা এনেকুৱা ধৰণৰ হলি চাইল্ড বা এনেকুৱা ধৰণৰ, যিসকলে কটন কলেজত স্থান পায়, তেতিয়া কটন কলেজত স্থান পোৱাটো খুব ডাঙৰ কথা আছিল, টান কথা আছিল। নমস্কাৰ এণ্ড ৱেলকাম বেক টু TDS দা দেৱ শ্ব'। আজি এটা বেলেগ খণ্ডলৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এনেকুৱা এজন ব্যক্তিৰ লগত আপোনালোকক চিনাকি কৰাই দিম। হয়তো আপোনালোকে থাম্বনেইল চাই গমেই পাইছে মই কাৰ কথা ক'ব গৈ আছোঁ, তো বিশেষ তেওঁৰ পৰিচয় নিদিওঁ, ডাইৰেক্ট তেওঁৰ লগত আপোনালোকক চিনাকি কৰাই দিম। আৰু মইতো অলৰেডি বহুত কথা পাতিলোঁ, সেইখিনি কথা এতিয়া আপোনালোকক শুনাব গৈ আছোঁ। নমস্কাৰ অভিজিত দা, ৱেলকাম টু TDS দা দেৱ শ্ব'। থেংক ইউ। আজি আপোনাৰ বিষয়ে বহু নজনা কথা জানিব চেষ্টা কৰিম। হয়তো বহুতে এইখিনি কথা আপোনাৰ বিষয়ে নাজানে, হয়তো আপোনাক এটা বেলেগ ধৰণে চিনি পায়। এজন নাট্যকাৰ হিচাপে আপোনাৰ জীৱনৰ বহু নজনা কথা মানুহে আজিলৈকে গম পোৱা নাই চাগে। হয়তো সেইখিনি কথা আজি ধুনীয়াকৈ বহি আৰামছে ধুনীয়াকৈ কথা পাতিম। ধুনীয়া, সুন্দৰ। প্ৰথমতে আপোনাৰ বিষয়ে অলপ জানিব বিচাৰিম, নিজে নিজৰ বিষয়ে কি ক'ব বিচাৰে? মই এইটোৱে ক'ম যে মই এজন একেবাৰে সাধাৰণ মধ্যবিত্ত পৰিয়াল এটাত মই জন্ম লৈছিলোঁ। আৰু মোৰ দেউতা হেম ভট্টাচাৰ্য, তেওঁ এজন নাট্যকাৰ আছিল, নাট পৰিচালক আছিল, অভিনেতা আছিল, আৰু খুব নাটক বলীয়া মানুহ আছিল। কলা সংস্কৃতিৰ জগতখনৰ লগত তেওঁৰ এটা খুব নিবিড় সম্পৰ্ক আছিল। আৰু সেই সূত্ৰে একেবাৰে বাল্যকালৰ পৰাই অসমৰ যিসকল পুৰোধা ব্যক্তি, আমাৰ মহেন্দ্ৰ নাথ ঠাকুৰৰ পৰা আৰম্ভ কৰি কুলদাস ভট্টাচাৰ্যৰ পৰা আৰম্ভ কৰি দুলাল ৰয়, ৰত্ন ওজা প্ৰমুখ্যে অসংখ্য আমাৰ জনপ্ৰিয় মুধাফুটা ব্যক্তিত্ব পণ্ডিতসকলৰ ভিৰ এটা আছিল আমাৰ সদায় আমাৰ ঘৰখনত। গতিকে মই যেতিয়া একেবাৰে প্ৰাথমিক বিদ্যালয়ত পঢ়ি আছোঁ, তেতিয়াৰ পৰাই মই তেওঁলোকৰ আলাপ আলোচনা এইবোৰ শুনি আহিছোঁ। কাৰণ আমি এটা ৰেলৱে কোৱাৰ্টাৰত কাম কৰিছোঁ, মানে ৰেলৱে কোৱাৰ্টাৰত বসবাস কৰিছিলোঁ, আৰু দেউতা ৰেল বিভাগত চাকৰি কৰিছিল। আৰু ৰেল বিভাগত চাকৰি কৰাৰ কাৰণেই আমি ৰেলৱে কোৱাৰ্টাৰত আছিলোঁ, আৰু কোৱাৰ্টাৰবিলাক খুব সৰু আছিল। যিটো আমাৰ ড্ৰয়িং ৰুম আছিল, ড্ৰয়িং ৰুমৰ ঠিক কাষতেই মোৰ পঢ়াৰ ৰুমটো আছিল। গতিকে ড্ৰয়িং ৰুমত দেউতাহঁতে বিভিন্ন ধৰণৰ কথা পাতে, আৰু সেই কথা বতৰাবোৰ মই পঢ়া টেবুলত বহি শুনি থাকোঁ, ৰিণিকি মোৰ কাণলৈ আহি থাকে। আৰু সেই কথাবোৰে সম্ভৱতঃ মই ভাবোঁ আৰু এতিয়া যে লাহে লাহে মোকো সেই কলা সংস্কৃতিৰ জগতখনৰ প্ৰতি অলপ আকৰ্ষিত কৰি তোলে। আৰু সঁচা কথা ক'বলৈ গ'লে আমাৰ ঘৰখনত সৰুৰে পৰা মই এই নাটক, চিনেমা, সংগীত আৰু অন্যান্য কলা সংস্কৃতিৰ বিভিন্ন বিভাগৰ কথাই মই বেছিকৈ চৰ্চা হৈ আছিল। গতিকে স্বাভাৱিকভাৱে সেই জগতখনৰ লগত মোৰ এটা শৈশৱৰ সম্পৰ্ক এটা গঢ়ি উঠিল। ঘৰৰ প্ৰভাৱটো সাংঘাতিক ধৰণে আছে। আৰু মই সৰুৰ পৰা কিয় জানো ক'ব নোৱাৰোঁ, কিন্তু লিখি খুব ভাল পাইছিলোঁ, তাৰমানে কলমটো চলাই খুব ভাল পাইছিলোঁ সৰুৰ পৰাই। গতিকে কলমটোৰ লগত মোৰ তৃতীয়মান শ্ৰেণীৰ পৰাই, বাল্যকালৰ পৰাই ক'ব পাৰি, বাল্যকালৰ পৰা এটা সাংঘাতিক ধৰণৰ বন্ধুত্ব গঢ়ি উঠে। আৰু তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতেই মোৰ এটা কবিতা, মই লিখা এটা কবিতা, সেই মোৰ অসমবাণী নামৰ এখন কাকতত প্ৰকাশ পাইছিল। অসমবাণী। আৰু সেইটোৱে মোক খুব উৎসাহিত কৰিছে। কাৰণ আজিকালি অৱশ্যে ল'ৰা ছোৱালীয়ে অনুভৱ নকৰিব, কিন্তু সেই সময়ত ছপা আখৰত নিজৰ নাম দেখা পোৱাটো এটা বৰ বেলেগ ধৰণৰ এটা মানে অভিজ্ঞতা আছিল। আৰু সেই পেপাৰখন বহুত দিনলৈকে মই সাঁচি ৰাখি থৈ দিছিলোঁ স্মৃতি হিচাপে।
আৰু তেতিয়া স্কুলবিলাকতো মানে শিক্ষয়িত্ৰীয়ে বা মোৰ লগৰ ল'ৰা ছোৱালীবিলাকে কয় যে তোৰ কালি এটা কবিতা ওলাইছে নহয় অসমত, সেইটো মানে খুব বেলেগ ধৰণৰ এটা উন্মাদনা জগাইছিল আৰু মানে মনত এটা শান্তি দিয়ে, চেল্ফ ছেটিছফেকশ্যন এটা দিয়ে। তেতিয়াৰ পৰাই মানে পেপাৰত লেখা মেলাৰ প্ৰক্ৰিয়াটো সেই তেতিয়াৰ পৰা। এইটো কিমান চনৰ কথা? তৃতীয়মান শ্ৰেণীৰ মোটামুটি কেতিয়া হ'ব আৰু আজিৰ পৰা কিমান বছৰ আগৰ আজি ক'ব গ'লে তোমাৰ মোটামুটি 40 বছৰ আগৰ 40 বছৰ। তাৰপিছতেই পেপাৰত লেখা মেলাৰ প্ৰক্ৰিয়াটো চলি থাকিল আৰু চলি থাকোঁতে এনেকুৱা হ'ল যে মই ক্লাছ 7-8ত পঢ়ি থাকোঁতেই মই কিন্তু এজন প্ৰতিষ্ঠিত লেখক হিচাপে মই ক্লাছ 7তে পৰিচিত হওঁ। ক্লাছ 7তে। ক্লাছ 8ত লেখা মোৰ এটা প্ৰবন্ধৰ প্ৰত্যুত্তৰত ডক্টৰ হীৰেণ গোহাঁয়ে তেতিয়া আজি অসম নামৰ এখন কাকতত এটা প্ৰবন্ধ লিখিছিল। আৰু তেতিয়া খুব ওলাই থাকে, অভিজিৎ ভট্টাচাৰ্যৰ নামটো খুব ওলাই থাকে আৰু পেপাৰত। তেতিয়াই মানে পেপাৰ আলোচনা খুব ওলাই থাকে। এইটো মাজতে মাত দিব খুজিছোঁ, আপুনি কোনখিনি ঠাইত থাকোঁতে এইখিনি সেইখিনি মই মালিগাঁৱত আছিলোঁ, মালিগাঁও ৰেল কলনীত। অ'কে। আপুনি বাল্যকালটো গুৱাহাটীতে? মোৰ গুৱাহাটীতে জন্ম, গুৱাহাটীতে থকা। মালিগাঁৱৰ কাহিনী। মালিগাঁৱতে আছিলোঁ। গতিকে তাৰপিছতে তোমাৰ তেতিয়াই তাৰমানে এটা সেই নামটো এটা অলপ প্ৰতিষ্ঠা পায়, তাৰমানে সেই নামটো অলপ বিভিন্ন মহলত মানে আলোচিত হয়। তেতিয়া আচলতে হৈছিলে, তেতিয়া পেপাৰৰ মানে জনপ্ৰিয়তা ইমান বেছি আছিলে তেতিয়া যে তেতিয়া পেপাৰত কোনে কি লিখিছে এই কথাবিলাকৰ প্ৰতি খুব মানুহে খুব চকু আছিল। আজিকালি যিটো ছ'চিয়েল মিডিয়াই স্থানটোত দখল কৰিছে, সেই সময়ত নিউজ প্ৰিণ্ট মিডিয়াই সেই সময়ত সেই স্থানটো যিহেতু ইমান টিভিৰো প্ৰভাৱ নাছিলে, টিভি নাছিল, মোবাইল নাছিলে, টেলিফোন নাছিলে, ইণ্টাৰনেট নাছিলে। তেতিয়া কাকত আলোচনীত যি ওলায় সেয়াই মানুহৰ কাৰণে প্ৰথম আৰু শেষ কথা আছিল। আৰু দ্বিতীয়তে মানে এনেকুৱা ধৰণৰ এটা বস্তু আছিল যে আজিকালি অৱশ্যে সেইটো মিডিয়াত নাই, যে ছ'চিয়েল মিডিয়াত আজিকালি যিয়ে মন যায় সিয়ে লিখিব পাৰে। কিন্তু কাকত আলোচনীত তাৰমানে সেই মানুহবিলাকৰহে লেখাটো প্ৰকাশ পায়, কাৰণ সেই লেখাটো এটা বহুত প্ৰক্ৰিয়াৰ মাজেদি যায়, এটা সম্পাদনাৰ এটা দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেদি যায়, তাৰপিছতহে গৈ সি ছপা পায়। গতিকে এটা পৰীক্ষাৰ মাজেদি যোৱাৰ কাৰণে যদি কাৰোবাৰ লেখা যদি বাতৰি কাকত বা আলোচনীত যদি ছপা হৈছে, তে সেই মানুহজনৰ মানটো অলপ বাঢ়ে। কিন্তু আজিকালি কিন্তু সেইটো মিডিয়াত আমি দেখা নাপাওঁ। আপুনি ৰাতি 12টা-2টা বজাতে পোষ্ট কৰি দিব পাৰে আপোনাৰ ইচ্ছাকৃতভাৱে, যাক তাক যিকোনো কথা কৈ দিব পাৰি, কোনো কথা নাই, ভাল বেয়া কোনো কথা নাই। তাত আজিকালি ছ'চিয়েল মিডিয়াত বহুত ভাল কথাও লেখা হয়, সেই ভাল কথাবিলাকৰো গুৰুত্ব নোহোৱা হৈ গৈছে। গতিকে কিন্তু সেই সময়ত সেইটো নাছিল, কাৰণ সেই সময়ত প্ৰিণ্ট মিডিয়াত সেইসকলেহে লিখিব পাৰিছিল যিয়ে অন্ততঃ কমচে কম লিখিব জানিছিলে, ভাষাটো অন্ততঃ জানিব লাগিব। গতিকে সেই সময়ত সেনেকৈ লাহে লাহে মোৰ এটা মানে কাকত আলোচনীবিলাকৰ লগত এটা সম্বন্ধ হ'ল। আৰু যেতিয়া মই স্কুলৰ দেৱানা পাৰ হৈ যেতিয়া মই কলেজত সোমালোঁ, কলেজত যেতিয়া মই নামভৰ্তি কৰিলোঁ কটন কলেজত। আপুনি কটনত পঢ়া? ছায়েন্স আছিল নে আৰ্টছ আছিল? তেতিয়াই তাৰমানে কি হৈছিল, মোৰ কিয় ক'ব নোৱাৰোঁ, কিন্তু আচলতে এইটো এক ধৰণৰ মানে ইনফেৰিয়ৰিটি কমপ্লেক্স বুলিও ক'ব পাৰি। আজিকালি অৱশ্যে এইটো বস্তু নোহোৱা হ'ল, কিন্তু সেই সময়ত কটন কলেজত পঢ়ি থাকোঁতে মই এটা বিষয় খুব অনুভৱ কৰিছিলোঁ যে যিখিনি ল'ৰা ছোৱালী ইংৰাজী মাধ্যমত পঢ়ি আহে, জন বস্কো বা ছেইণ্ট মেৰিজ বা এনেকুৱা ধৰণৰ হলি চাইল্ড বা এনেকুৱা ধৰণৰ, যিসকলে কটন কলেজত স্থান পায়, তেতিয়া কটন কলেজত স্থান পোৱাটো খুব ডাঙৰ কথা আছিল, টান কথা আছিল। আৰু অসমীয়া বিভাগত, অসমীয়া মাধ্যমত পঢ়ি অহা ল'ৰা ছোৱালীখিনি আহিছিল, তেওঁলোকৰ মাজত এটা সাংঘাতিক ধৰণৰ গেপ আছিল। ইংলিছ মিডিয়াম আৰু অসমীয়া মিডিয়ামৰ মাজত বিৰাট ভাগ বতৰা এটা আছিল। ইংৰাজী মাধ্যমত পঢ়া ল'ৰা ছোৱালীখিনি অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালীখিনিক বৰ বেছি গুৰুত্ব দিব খোজা নাছিল। এই ধৰণৰ বস্তুবিলাক মই নিজে ফিল কৰিছিলোঁ। সেইটো পাইছে আপুনি? মই পাইছোঁ, সাংঘাতিক ধৰণে পাইছোঁ। আৰু তেতিয়া তাৰমানে কি লাহে লাহে কলেজ লাইফটোৰ প্ৰতি মোৰ কিবা এটা অনীহা এটা জাগি উঠিল। এইটো এটা কাৰণ, এইবিলাক কাৰণত এটা মানে ভেদাভেদ এটা আছিল, এটা বৈষম্য ভাৱ এটা আছিল। আৰু ন' ডাউট তেওঁলোকে আমাৰ অসমীয়া মাধ্যমতকৈ ইংৰাজী মাধ্যমৰ ল'ৰা ছোৱালীবিলাক সেই সময়ত পঢ়া শুনাতো খুব চোকা আছিলে। আৰু তেওঁলোকে খুব তাতকৈ ডাঙৰ কথা, তেওঁলোকৰ প্ৰেজেণ্টেশ্যনটো খুব সাংঘাতিক ভাল আছিল, তাৰমানে খুব ইংৰাজীত সুন্দৰকৈ কথা ক'ব পাৰে, যিটো নেকি আমি জনাৰ পিছতো ক'ব নোৱাৰোঁ, প্ৰকাশ কৰিব নোৱাৰোঁ, কাৰণ আমি ইমান বেছি এই বস্তুটোৰ প্ৰতি ইমান বেছি অভ্যস্ত নহয়। তাতে যিটো এটা ফ্ৰেণ্ডলি পৰিৱেশ, এটা বন্ধুত্বপূৰ্ণ পৰিৱেশত যেনেকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত সেই সময়ত পঢ়াইছিলে, আমি আমাৰ এটা কঠোৰ অনুশাসনৰ মাজত আমি পঢ়িছিলোঁ। গতিকে আমি টিচাৰৰ লগত আমাৰ ইণ্টাৰেকশ্যনবিলাক আমাৰ খুব কম আছিল। গতিকে এই ধৰণৰ বিভিন্ন কাৰণত তাৰমানে মই মানে বৰ বেছি এটা কলেজ লাইফটোৰ প্ৰতি বৰ বেছি আগ্ৰহী নহয়।
তাৰপিছত গৈ কি কৰোঁ তেতিয়া মানে ইপিনে বাতৰি কাকত আলোচনী লিখি আছোঁ তেতিয়া ওচৰতে আমাৰ ভাৰতীয় গণনাট্য সংঘ পাণবজাৰত ভাৰতীয় গণনাট্য সংঘ যিটো আমাৰ আচলতে বাওঁপন্থী চিন্তাধাৰাৰ এটা সংগঠন আছিল সাংস্কৃতিক সংগঠন সেই গণনাট্য সংঘলৈকে অফিচলৈকে মই যোৱা কৰিলোঁ আৰু লাহে লাহে সেই গণনাট্য সংঘৰ সদস্য নহ'লেও মই কিন্তু এটা খুব নিবিড় সম্পৰ্ক এটা গঢ়ি উঠিল আৰু সেই গণনাট্য সংঘত যোৱাৰ পৰা মোৰ এটা সাংঘাতিক লাভ হ'ল কি যে মই এই বহুত বিদেশৰ বহুত কাকত আলোচনী মই খুব সহজতে পোৱা আৰম্ভ কৰিলোঁ তাৰমানে ৰাছিয়াৰ মেগাজিনবিলাক আহে তেতিয়া বাহিৰা মেগাজিন পঢ়াৰ এটা সুবিধা পালোঁ তাৰমানে যিটো সুবিধা আমাৰ দিনত নাছিল তাৰমানে আজিকালিতো গুগলত চাৰ্চ কৰিলে পোৱা যায় কিন্তু সেই সময়ত নাছিল সেই সময়ত এখন মেগাজিন বাহিৰৰ মেগাজিন এখন পঢ়িবৰ কাৰণে বহুত মানে কষ্ট কৰিব লাগিছিল সেইবিলাক খুব পোৱা কৰিলোঁ আৰু পঢ়া কৰিলোঁ লগতে সেই কিতাপৰ লগতো এটা মানে সুন্দৰ সম্পৰ্ক এটা গঢ়ি উঠিল পঢ়া শুনাৰ এটা অভ্যাস গঢ়ি উঠিল ভালকৈ আৰু তাতোকৈ ডাঙৰ কথা এই গণনাট্য সংঘৰ মজিয়াতেই প্ৰথমবাৰৰ কাৰণে মোৰ নাটকৰ লগত সম্পৰ্ক এটা গঢ়ি উঠিল মই নাটক চাইছিলোঁ তাৰ আগলৈকে আপুনি প্ৰথম নাটকৰ লগত এটা সম্বন্ধ গঢ়ি উঠিল নাটকবোৰ কেনেকৈ কৰে কি কৰে কিমান কষ্ট হয় এখন নাটক কৰোঁতে এই কথাবিলাক অনুধাৱন কৰিব পাৰিলোঁ আৰু নাটকৰ লগত আমাৰ সম্বন্ধ সৰুৰে পৰাই আছিল মা দেউতা জড়িত ঘৰৰ এটা ঘৰুৱা পৰিৱেশ এটা আছিলে নাটকৰ আলোচনা হৈছিল নাটক চাব গৈছিলোঁ সাংঘাতিক ধৰণে কিন্তু নাটক এখননো কেনেকৈ কৰে প্ৰেক্টিকেলি সেই কথাটো মই গণনাট্য সংঘৰ মজিয়াত মই অনুভৱ কৰিলোঁ 2-3খন নাটকৰ প্ৰয়োজনৰ লগত জড়িত হৈ আৰু তাৰপিছত তাৰ পৰা ওলাই আহি আমি কেইজনমানে থিয়েটাৰ গিল্ড বুলি এটা নতুন সংগঠনৰ জন্ম দিওঁ থিয়েটাৰ গিল্ড কিমান চনৰ কথা এইটো মোটামুটি 93-4 মানৰ কথা হ'ব আৰু তাৰপিছতেই সেই থিয়েটাৰ গিল্ডতে প্ৰথম মোৰ নাটক জীৱনৰ বিৰুদ্ধে শেষ প্ৰস্তাৱ বুলি এখন নাটক প্ৰথম ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ হয় আৰু কিয় ক'ব নোৱাৰোঁ কিন্তু সেইখন নাটকত সাংঘাতিক ধৰণে মানুহ হৈছিল মানে দৰ্শক সাংঘাতিক ধৰণে হৈছিল তাৰমানে খুব উৎসাহিত হ'লোঁ কথাটো লৈ তাৰপিছত 2-3খন নাটক আকৌ সেই থিয়েটাৰ গিল্ডৰ তাতে আপুনি নাটক লিখিছিলে নে অভিনয় কৰিছিলে নাটক লিখিছিলোঁ থিয়েটাৰ গিল্ডৰ মজিয়াতেই প্ৰথম মানে মোৰ নাটক হৈছিল আৰু তাৰপিছত লাহে লাহে সেইটো প্ৰক্ৰিয়া গ'ল চলি থাকিল মই বাতৰি কাকতত মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ জাষ্ট কৰাৰ পাছতে মই বাতৰি কাকতত মই যোগদান কৰোঁ দৈনিক অগ্ৰদূত নামৰ কাকতখনত মই উপসম্পাদক হিচাপে যোগদান কৰোঁ আৰু তাৰপিছত সেই কাকতৰ লগত মোৰ সাংবাদিকতাৰ জীৱনটোও মোৰ এটা আৰম্ভ হৈ গ'ল ইপিনে নাটকৰ লগত সেই জীৱনটোতো আছেই আৰু তাৰপিছত এদিন আবাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণৰাই মোক কয় প্ৰস্তাৱ এটা দিয়ে যে মনোজ কুমাৰ গোস্বামী এটা খুব জনপ্ৰিয় গল্প আছিল সমীৰণ বৰুৱা আহি আছে সেই সমীৰণ বৰুৱাই আহি আছে গল্পটোৰ নাট্যৰূপ মঞ্চস্থ কৰিব লাগে নাট্যৰূপ দিব লাগে তেতিয়া মই সেই নাটকখনৰ নাট্যৰূপ দিওঁ আৰু সেই নাটকখন ভাইমানত মঞ্চস্থ হয় আৰু খুব জনপ্ৰিয় হয় তেতিয়া ভাইমানৰ লগত বাস্তৱিকভাৱে মোৰ এটা সম্বন্ধ গঢ়ি উঠিল আৰম্ভ হ'ল পাতনি এটা মিলিল আৰু মই সেই মিডিয়ামটোৰ লগত যেতিয়া সোমালোঁ দেখিলোঁ যে এইটোৰ খুব এটা আকৰ্ষণীয় এটা বস্তু খুব ইণ্টাৰেষ্টিং তাৰমানে বিশেষকৈ ইয়াৰ আঁৰৰ যিখিনি কাম অভিনেতাসকলে অভিনয় কৰে সেইটো এটা বেলেগ কিন্তু এই যে মানে কণ্টিনিউৱাছ এটা ধাৰাবাহিক প্ৰক্ৰিয়াৰে একদিনৰ বিৰতি নোহোৱাকৈ যে 7 মাহ নাটকবোৰ বিভিন্ন প্ৰান্তত মঞ্চস্থ হয় খন্তেকৰ ভিতৰতে এটা বিল্ডিং ঘৰ গৈ যে এখন পাৰ হৈ যায় বা খন্তেকৰ ভিতৰতে যে এজন অভিনেতাই ডেকাও হয় আৰু অলপ পাছতে বুঢ়া হৈ যায় এই কথাবিলাক এই ভিতৰৰ যিখিনি খেল সেই ভিতৰৰ খেলখন চাই খুব মানে ইণ্টাৰেষ্ট পালোঁ আৰু তাৰপিছত মই দেখিলোঁ যে মই যদি এই ভাবিমান থিয়েটাৰত এজন সঁচা অৰ্থৰ এজন নাটক মই যদি লিখিব লাগে তেতিয়াহ'লে এই মিডিয়ামটো মই জানিব লাগিব আৰু যেতিয়া জানিবৰ কাৰণে আৰম্ভ কৰিলোঁ তেতিয়া দেখিলোঁ যে ভাবিমান থিয়েটাৰ মিডিয়ামটো এটা ইমানেই জটিল মিডিয়াম জটিল মাধ্যম এটা যে যাক জানি বুজি শিকি লওঁতে মোক কিন্তু কমে 7-8 বছৰ লাগিছিল 7-8 বছৰ পিছতহে মই কিন্তু এটা আত্মবিশ্বাস জাগিছিল যে মই ভাবিমানৰ কাৰণে নাটক লিখিব পাৰিম গতিকে এই আত্মবিশ্বাসটো যেতিয়া জাগিল আৰু তাৰপিছতে এখনকৈ নাটকৰ লেখা আৰম্ভ চলি থাকিল বিভিন্ন নাট্য দলৰ লগত সম্বন্ধ হ'ল বহুত শিল্পী কলাকুশলী লগ পালোঁ আৰু ভাইমান থিয়েটাৰ এটা সোণালী সময়ো আহি গ'ল তাৰমানে কি হ'ল যে যিখিনি আমাৰ চলচ্চিত্ৰত কাম কৰিছে যিবিলাক শিল্পীসকল সেই সময়ত চলচ্চিত্ৰ বন্ধ হৈ গৈছে অসমীয়া ছবি বন্ধ হৈ গৈছে তেতিয়া সময়ত আলফাৰ এক্সট্ৰিমিষ্টৰ বিভিন্ন ভাবুকিৰ কাৰণে
তেওঁলোকে ভাইমন থিয়েটাৰলৈ গুচি গুচি আহিল আহিলে আহোঁতে মই যতীন বৰাক পালোঁ মই প্ৰস্তুতি পৰাশৰক পালোঁ যতীন দাক বৰষা ৰাণীক পালোঁ অ'কে গতিকে এনেকৈ বিভিন্ন নতুন নতুন শিল্পী কলা কুশলীৰ লগত মোৰ চিনাকি হ'ল সম্বন্ধ হ'ল আৰু এটা যুগমীয়া সম্বন্ধ হৈ উঠিল আৰু ঠিক তেনেকৈ লাহে লাহে যাত্ৰাটো আৰম্ভ হ'ল আপোনাৰ এতিয়ালৈকে আপুনি মোটামুটি কিমান মান নাটক লিখিলে কিমান শ বুলি ক'ব লাগিব কিমান সংখ্যাটো ক'ব গ'লে দিগদাৰ হয় কিন্তু প্ৰায় ৩০০ প্ৰত্যেক বছৰ কিমান মান আপুনি নাটক লিখে ২০-২৫খন নাটক লিখা যায় ২০-২৫খন নাটক কিমান দিনৰ ভিতৰত এইখিনি কভাৰ কৰিব লাগে দিনৰ হিচাপটো অলপ দিগদাৰ তথাপি মানে মোটামুটি 6 মাহমান লাগে 6 মাহমানৰ ভিতৰত এই গোটেই কামখিনি সম্পন্ন কৰা ৩০খন নাটক লিখা তাৰপিছত ৩০খন নাটকত যোগদান কৰি কেনে নিজেওতো ইনভলভ হ'ব লাগে মই যথেষ্ট ইনভলভ হ'ব লাগে কষ্ট কৰিব লাগে আচলতে ভাইমন থিয়েটাৰ বস্তুটো কি জানা ভাইমন থিয়েটাৰটো এটা অংক আচলতে ক'ব গ'লে ভাইমন থিয়েটাৰ নাটকটো আচলতে এটা অংক কিন্তু সেই অংকটো যিয়ে নাজানে সি ভাইমন থিয়েটাৰ নাটক লিখিব নোৱাৰে তাৰপৰা ভাইমন থিয়েটাৰৰ যিখিনি দৰ্শক সেই দৰ্শকখিনিৰ মাজত এটা ডাঙৰ অংক লুকাই আছে কেনেকুৱা ধৰণৰ যে অংকটো এনেকুৱা ধৰণৰ যে প্ৰথম শাৰীৰ 2 শাৰী বা 3 শাৰীত তোমাৰ এটা উচ্চ শিক্ষিত কিছুমান মানুহ উচ্চ বিত্তশালী লোক যে তেওঁলোকৰ জীৱনধাৰা বেলেগ তেওঁলোকৰ মানে চিন্তাধাৰাবিলাক বেলেগ সেইসকল দৰ্শকে সেই প্ৰথম 3 শাৰী বা 4 শাৰীত ভিৰ কৰি থাকে তাৰপিছত গৈ মাজৰ শাৰীত তুমি দেখা পাবা একদম সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালী মানুহখিনি বহি থাকে তাৰপিছত গৈ যেতিয়া তুমি গেলাৰী পাবা গেলাৰীত দেখিবা যে আমাৰ একেবাৰে খাটি খোৱা শ্ৰেণীৰ মানুহখিনি আহি গেলাৰীত ভিৰ কৰিছে আল্টিমেটলি তুমি কি হ'ল সেই তুমি এনেকৈ নাটকখন লিখিব লাগিব যে প্ৰথম সেই উচ্চ শিক্ষিত লোকসকলৰ পৰা আৰম্ভ কৰি আমাৰ খাটি খোৱা সেই অশিক্ষিত মানুহখিনিলৈকে সমানে তুমি মানুহক বুজাব লাগিব মানুহক তুমি এণ্টাৰটেইন কৰিব লাগিব গতিকে গোটেই অংকটো দৰ্শকখিনিৰ মাজত সোমাই আছে আৰু নাটকখন কৰোঁতেতো এটা অংক আছেই কাৰণ এইখন মঞ্চত ইমান সময় দিলেহে এইখন মঞ্চৰ ছেটটো নিৰ্মাণ হৈ উঠিব ইত্যাদি অংকবিলাকতো আছে কিন্তু তাৰ লগতে দৰ্শকৰ অংকটো এটা ডাঙৰ অংক আৰু সেই অংকটো বুজি পোৱাটো এটা বৰ কঠিন কাম মই নিজেও নাভাবোঁ আজি 30 বছৰ নাটক লিখিলোঁ কিন্তু মই সঠিকভাৱে কেতিয়াবা সেই অংকটো বুজি পাওঁ বুলি মই নাভাবোঁ ফেইলিয়াৰ হোৱা যেন ফিল হয় নে কেতিয়াবা হয় বহুত সময়ত হয় কাৰণ কেতিয়াবা এনেকুৱা হয় যে বহুত নাটক কিছুমান নাটক লিখিছোঁ যে মই লিখি থাকোঁতে খুব ভাল পাইছোঁ যে খুব ভাল হ'ব দেই এইখন নাটক মানুহে খুব ল'ব এনেকুৱা ধৰণৰ ভাৱ হয় কৰি থাকোঁতেও এনেকুৱা ভাৱ হয় কিন্তু যেতিয়া নাটকখন দৰ্শকৰ আগলৈকে যায় তেতিয়া দৰ্শক দেখা যায় যে দৰ্শকে কিন্তু নাটকখন খুব মই ভাবা ধৰণে কিন্তু লোৱা নাই আকৌ এনেকুৱা কিছুমান নাটকো আছে যিবোৰ নাটক হয়তো যেতিয়া মঞ্চত কৰি থাকোঁতে কিবা ভাৱ হয় নিজৰ যে এইখন নাটক মই আৰু ভালকৈ লিখিব পাৰিলোঁ হয় নেকি মোৰ বহুত কথাত মোৰ কমি থাকি গ'ল ইত্যাদি বহুত কথা আহে মানে এটা অসন্তুষ্টি ভাৱ এটা থাকে কিন্তু সেই নাটকখনে আকৌ দৰ্শকে এনেকৈ আদৰি লয় যে ভাবিলে আচৰিত লাগে গতিকে সেই দৰ্শক বুজি পোৱাটো বৰ কঠিন কাম সেইটো এটা ডাঙৰ মানে অৱশ্যে এইটো কথা ঠিক পৃথিৱীৰ কোনো ব্যক্তিত্বই আজিলৈকে দৰ্শকক বুজি পোৱা বুলি তাৰমানে দাবী কৰিব নোৱাৰে ৰাজ কাপুৰৰ দৰে ইমান ডাঙৰ শ্ব'মেন এজন তেওঁ কিন্তু দৰ্শকখিনি ভালকৈ বুজি নাপালে কাৰণে তেওঁ মেৰা নাম জোকাৰ ইমান বেয়াকৈ ফ্লপ হ'ল সেই বুজি পোৱাটো খুব কঠিন কাম তাৰমানে আপুনি ভাবেনে যে যিমানখিনি আজিলৈকে আপুনি কাম কৰিলে আপুনি ছাকচেছফুল বুলি ক'ব খোজেনে নিজক মই নোৱাৰোঁ লিখক হিচাপে না সেই কথাটো মই একদম ক'ব নোৱাৰোঁ লেখক হিচাপে মই ভাবোঁ যে মই এনেকুৱা ধৰণৰ বিশ্বাস এটা আছে মোৰ সৰুৰ পৰা যে মই যিমানখিনি জানো বা যিমানখিনি বিভিন্ন বিষয়ৰ ওপৰত মোৰ যিমানখিনি অধ্যয়ন আছে সেই অধ্যয়নৰ 1% মই প্ৰকাশ কৰিব পৰা নাই ভাইমনৰ নাটক লিখি আছোঁ বছৰ ধৰি লাহে লাহে সেইটো মোৰ প্ৰধান জীৱিকা হৈ গ'ল আগতে এটা নিচা আছিল লাহে লাহে এইটো জীৱিকা হৈ গ'ল মোৰ কাৰণে গতিকে জীৱিকাৰ তাৰণাত মই ভাইমনৰ নাটক লিখি আছোঁ কিন্তু বহুত কথা ভাইমনৰ নাটকত প্ৰকাশ কৰিব নোৱাৰি সেইবোৰ কথা প্ৰকাশ কৰিবৰ কাৰণে বেলেগ বহুত মাধ্যম আছে যিবোৰ মাধ্যম মই আজিলৈকে ব্যৱহাৰ কৰা নাই বা ব্যৱহাৰ কৰিবলৈ মই সময় পোৱা নাই আপুনি কি কৰিব মন জীৱনটোত নাটকৰ বাহিৰে আৰু বেলেগ কি প্লেন নাটকৰ বাহিৰে মই লিখি যোৱাৰে মন লিখি যোৱাৰে মন লিখাৰ বাহিৰে মই বেলেগ এটা কাৰণ মোৰ কলমটোৰ বাহিৰে মোৰ সাংঘাতিক আপোন বন্ধু কোনো নাই তাৰমানে মই যিটো বন্ধুত্ব সৰুৰ পৰা যিমান ক্লাছ 3 পৰা যিটো পাই আহিছোঁ যে কলমটোৰ লগতে মোৰ এটা দীঘলীয়া বন্ধুত্ব আৰু মই সদায় বিচাৰোঁ যে মই জীৱনৰ শেষ নিশ্বাসলৈকে অন্তত মই যদি লিখি যাব পাৰোঁ তেতিয়া মই ভাবোঁ মোৰ মানে জীৱনটো মোৰ সফল হৈছে কিন্তু কথাটোকে লিখাটো মোৰ এতিয়া খুব সীমিত হৈ আছে তাৰমানে এখন নিৰ্দিষ্ট ক্ষেত্ৰৰ মাজতে মই কলমটো চলাই আছোঁ মই বাকী ক্ষেত্ৰলৈ যাবৰ কাৰণে মই হাতত সময় পোৱা নাই আৰু কোনফালে যাব মন আছে এনেকুৱা নিৰ্দিষ্ট লক্ষ্য নাই মই এখন খুব ধুনীয়া এখন উপন্যাস লিখিব মন মই এনেকুৱা মানে লকডাউনৰ সময়ত মই আৰম্ভও কৰিছিলোঁ কিন্তু হঠাতে মানে BBC ৰ পৰা এটা ফোন আহিল
যে শৰাইঘাটৰ যুদ্ধৰ ওপৰত মই 10টা খণ্ডৰ মই এখন কথিকা লিখি দিব লাগে বিবিচিৰ পৰা অ'কে বিবিচিত যেতিয়া এটা এপছ উলিয়াইছিল সেই এপছটোৰ কাৰণে অডিঅ' এপছ তাৰপিছত মই সেইটো কামত ধৰিব লগা হ'ল উপন্যাসখন আধাতে থাকি গ'ল তাৰপিছত আৰু কিবা এনেকৈ কৰোঁ আৰু কিবা বেলেগ কাম আহে এনেকৈ লেখতে উপন্যাসখন আধৰুৱা হৈ থাকি গ'ল বিবিচিৰ কাহিনীখিনি কওকচোন হয়তো বহুতে নাজানে সেইটো কৌশিক বুলি এজন আমাৰ ওচৰতে ল'ৰা এজন আছিল আমাৰ তেওঁ মূলাগাভৰুৰ নাটকখন চাইছিল ইয়াতে অ'কে তাৰপিছত সেই কৌশিকে আচলতে সেই বিবিচিৰ সেই এপছটোত মানে সোমাইছিল চাকৰি কৰিছিল চাকৰি কৰোঁতে তেওঁ মোৰ লগত যোগাযোগ কৰিলে যে শৰাইঘাটৰ যুদ্ধৰ ওপৰত 10টা মানে খণ্ডৰ এখন কথিকা লাগে এপিছ'ড লাগে যিহেতু 4টা ভাষাত ভাৰতৰ 4টা ভাষাত তাৰমানে সেইটো পাব্লিছ হ'ব আৰু অসমীয়া যিটো এপছত তাৰমানে 4টা ভাষাত কৰিছিল তাৰে যিটো অসমীয়া বিভাগ সেইটো মানে সেই শৰাইঘাটৰ যুদ্ধখনৰ জৰিয়তে তেওঁলোকে মানে সেইটো আৰম্ভণি কৰিছিল তেওঁলোকে এপছটো ব্যৱহাৰ কৰিলে নে নকৰিলে মই নাজানো আৰু পিছত মই খবৰ লোৱা নাই মই শুনাও নাই অৱশ্যে মই এপছটো ডাউনলোড কৰাও হোৱা নাই সেই কামটো এটা বৰ ডাঙৰ কাম আছিল মোৰ কাৰণে মই অৱশ্যে এটা কথা কি অকল বিবিচিৰ কাৰণে নহয় সেই শৰাইঘাটৰ যুদ্ধ সেই 10টা এপিছ'ড লেখতে মই বহুত কিতাপ পঢ়িব লগা হৈছিল আৰু সেই মোৰ পিছত বহুত কামত আহিব যেন মোৰ ধাৰণা হয় যে সেই 10টা খণ্ডৰ সেই লেখাখিনিয়ে মোক এইবাৰ যেনে ধৰক মই লাচিত বৰফুকন এখন নাটক লিখিব ওলাইছোঁ 24-25 জিয়াৰ ক্ষেত্ৰৰ লাচিত বৰফুকন এখন নাটক হ'ব য'ত নাম ভূমিকাত যতীন বৰাই অভিনয় কৰিব যতীন দাই গতিকে সেই নাটকখন যেতিয়া কৰিম তেতিয়া মই স্বাভাৱিকতে সেই 10টা এপিছ'ডৰ সেই যিখিনি পঢ়া শুনা অধ্যয়ন আছে সেইখিনি মোক সহায় কৰিব কামত আহিব গতিকে সেই সেনেকুৱা ধৰণৰ কিছুমান কাম কৰা গ'ল যাৰ কাৰণে বহুত কাম ৰৈ গ'ল তাৰমানে উপন্যাসখন আধৰুৱা হৈ থাকি গ'ল আজিলৈকে সময় নাপালোঁ দুখনমান ছবিৰ চিত্ৰনাট্য আছিল প্ৰস্তুত হৈ ৰেডি হৈ আছে কিন্তু বিভিন্ন কাৰণত সেই দুখনক মই লোকেশ্যনলৈ নিব পৰা নাই সেনেকুৱা ধৰণৰ বহুত ধৰণৰ মানে এই আছে কিন্তু মই এটা ক্ষেত্ৰত সৌভাগ্য মই এখন নতুন ক্ষেত্ৰত ভৰি দিলোঁ সেইটো কাৰণে মই আমাৰ সংগীত পৰিচালক অজয় ফুকনক মই খুব কৃতজ্ঞতা তাৰ প্ৰতি যে অজয়ে মানে কৈ মেলি মোক মানে প্ৰথম গান লিখাইছিল গানলৈ কেনেকৈ আহিলে ইয়াতে আচলতে আমাৰ যেতিয়া নাটকৰ গানবিলাক কৰোঁ থিয়েটাৰৰ গানবিলাক কৰোঁ তেতিয়া অজয়ে কিছুমান লাইন লিখি দিওঁ যে এনেকুৱা থাকিলে ভাল হয় তেতিয়া অজয়ে ক'লে আপুনি নিলিখে কিয় এই আপুনি নিলিখে কিয় বুলি কওঁতে আৰু লিখা আৰম্ভ কৰিলোঁ কৰোঁতে এটা দুটা এনেকৈ গৈ বহুত গান জনপ্ৰিয় হ'ল আৰু জনপ্ৰিয় মোৰ লেখাৰ কাৰণে হোৱা নাই তাৰ সুৰৰ কাৰণে হৈছে কিন্তু কৃতিত্বটো অলপমান ময়ো পালোঁ গতিকে সেনেকৈ সেই সংগীতৰ ক্ষেত্ৰখনৰ লগত অলপ খুব নিবিড়ভাৱে জড়িত হ'ব পাৰিলোঁ সেইটো এটা ভাল কাম হৈছে কিন্তু আৰু বহুত ক্ষেত্ৰ আছে যিবোৰ ক্ষেত্ৰত হয়তো মই আগন্তকাললৈকে যাবৰ কাৰণে হয়তো সক্ষম আছিলোঁ কিন্তু মই সময়টো মই মিলাব পৰা নাই এতিয়ালৈকে আপুনি জীৱনৰ ফেইলিয়াৰখিনি কেনেকৈ চায় কেতিয়াবা ফেইল হোৱা যেন ফিল হয়নে যে মই এইখিনি ঠাইত ফেইল হ'লোঁ মই আচলতে ইমান বেছি মই নিগেটিভ মানুহ নহয় ইমান বেছি ডিপ্ৰেশ্যনত যোৱা মানুহো নহয় নিগেটিভ মই জানো যে মই ছাকচেছ হোৱা নাই এইটো ক্ষেত্ৰত হয় মই নিজৰ ক্ষেত্ৰত মই যিমানখিনি জানো সেই হিচাপত মই ছাকচেছ হোৱা নাই আৰু এই নোহোৱা বুলি যে এটা অনুভৱ আছে মনত সেইটোৱে বোধকৰোঁ মোক এটা কৰ্মোদ্যমী আজিও কৰি ৰাখিছে যিদিনাখন মই ভাবিম যে মই খুব সাংঘাতিক ধৰণৰ সফল মানুহ সেইদিনাখন হয়তো মোৰ সকলো ক্ষেত্ৰতে মোৰ জমনিকা পৰিব মই যদি ভাবোঁ যে মই এখন খুব ভাল নাটক এখন মই লিখি পেলালোঁ তেতিয়া হয়তো মই ভৱিষ্যতে ইয়াত নাটক লিখিব নোৱাৰিম তাৰমানে এতিয়াও ভাবোঁ প্ৰত্যেকখন নাটক খুব যিমানে জনপ্ৰিয় নহওক যিমানে মানুহে সমাদৰ নকৰক কিয় মই কিন্তু এতিয়াও ভাবোঁ যে মই নাটকবোৰ মই ঠিকমতে লিখিব পৰা নাই এতিয়াও ভাবোঁ আৰু যাৰ কাৰণে মই এনেকুৱা হৈছে সঁচা মানুহে বিশ্বাস নকৰিব মই কোনো নাটকে কিন্তু মই নিজে লিখা কোনো নাটকে আজিলৈকে কিন্তু মই চকীত বহি চাই পোৱা নাই নাচায় কোনো নাটকে নাচাওঁ তাৰমানে মই চাব নোৱাৰোঁ মোৰ এটা মনত সাংঘাতিক ধৰণৰ অসন্তুষ্টিৰ ক্ৰিয়া কৰি থাকে ভাবি থাকে যে মই ইয়াতকৈ আৰু কিবা আৰু ভালকৈ লিখিব পাৰিলোঁ যিমান মানুহে দৰ্শকে ভাল নাপালেও মানে সেইটো আপোনাৰ মনত থাকি যায় এইখিনি কৰিব পাৰিলোঁ হয় সেইটো থাকি যায় আৰু যাৰ কাৰণে মানে মই সেইকাৰণে সেই অসন্তুষ্টিটো মনত আছে কাৰণে বস্তুটো মই লিখি থাকিব পাৰিছোঁ যেতিয়া মই ভাবিম যে মই এখন সাংঘাতিক কিবা এটা লিখি পেলাইছোঁ সেইদিনাখনে হয়তো মোৰ অন্ত পৰিব মোৰ লেখক জীৱনৰো মোৰ অন্ত পৰিব জৱনিকা পৰিব সেইটো আমি নিবিচাৰোঁ যে অন্ত পৰক আপুনি আৰু ভাল ভাল কাম কৰি গৈ থাকক আপুনি যেতিয়া মানে ষ্টৰিবিলাক লিখে কাহিনীবিলাক নাটক যেতিয়া লিখে পৰিৱেশটো কেনেকুৱা থাকে কিবা নিৰ্দিষ্ট কেনেকুৱা পৰিৱেশ আছে নেকি যে মই এনেকৈ ছেট আপ কৰি কিনে ধুনীয়াকৈ বহি লিখিম বা য'তে ত'তে নহয় য'তে ত'তে লিখিব নোৱাৰি এইটোতো সঁচা কথা আপুনি কেনেকৈ লিখে মই একো নাই মই আচলতে ঘৰত লিখোঁ মোক যদি আজি নি কোনো 5 ষ্টাৰ হোটেলৰ ৰুম এটাও বুক কৰি দিয়ে যে মই লেখক মই এটা শব্দ লিখিব নোৱাৰিম মোৰ সেই নিৰ্দিষ্ট টেবুলখন কলমটো বহীখন
সেইখিনি মোক লাগিবই তাৰমানে সেই নিজৰ ঘৰৰ পৰিৱেশটো সেইখিনি মোক লাগিবই সেইখিনি নহ'লে মই নোৱাৰোঁ লিখিব আৰু দুই এখন নাটক আছে অৱশ্যে এনেকুৱা নহয় যে খুব মানে সময়ৰ অভাৱৰ কাৰণে হয়তো আখৰা গৃহত বহিয়ে লিখিব লগা হৈছে এনেকুৱা খুব দুই এখন নাটকহে আছে কিন্তু বেছিভাগ নাটকে মই ঘৰত বহিয়ে লিখোঁ আৰু ঘৰত বহি যেতিয়া সেই এটা পৰিৱেশ সৃষ্টি হয় মানে এটা কিবা কি বুলি ক'ম তাৰ এটা সাংঘাতিক ধৰণৰ এটা কমফৰ্ট জ'ন এটাত যেতিয়া মই সোমাই যাওঁ কাৰণ নিজৰ ঘৰখনৰ বাহিৰেতো কোনো মানুহৰ কাৰণে কমফৰ্ট জ'নটো একো হ'ব নোৱাৰে ন গতিকে সেই কমফৰ্ট জ'নটোত যেতিয়া মই সোমাই যাওঁ তেতিয়াহে মই মোৰ চিন্তাবোৰ ওলাই আহে মগজুৰ খিৰিকীবিলাক খোল খাই যায় এই বছৰ আপুনি কিমানখন নাটক লিখিলে এই বছৰ প্ৰায় 15-16খনমান হ'ব 15-16 অহা বছৰ কিন্তু বহুত বেছি আছে অহা বছৰ প্ৰায় 25খন নাটক লিখিব লাগিব সাজু হৈছে নে লিখা আৰম্ভ কৰিছোঁ এইটো প্ৰায় ডিচেম্বৰ মানৰ পৰাই লিখা আৰম্ভ হৈছে এই বছৰ আপোনাৰ কিমানখন নাটক মানুহে আঁকোৱালি লৈছে সাংঘাতিককৈ আৰু সাংঘাতিককৈ লৈছে আজি মোটামুটি যিকেইখন নাটক আজি কৰিছোঁ থিয়েটাৰত কোনো এখন নাটকে দৰ্শকে বেয়া পোৱা নাই আৰু সেইটো আচলতে নটৰাজৰ কৃপা আমাৰ মোৰ তেজ মোৰ মৰম আমাৰখনৰ তাৰপিছত অৰ্ধাংগিনী তাৰপিছত সূৰ্যৰ মোৰ কেঁচুৱাই কান্দিছে তাৰপিছত ইপিনে আমাৰ ৰুদ্ৰেক্ষৰ মাজৰাতিৰ মমতাজ এনেকৈ ধৰি আৰু বহুত নাটক আছে ইতিহাস থিয়েটাৰৰ কেপ্টেইন অবিনাশ এনেকৈ বহুত নাটক মানুহে আদৰি লৈছে কিন্তু এতিয়া যিমানকেইখন নাটক লেখা গৈছে থিয়েটাৰত এই বছৰ কোনো এখন নাটকে কিন্তু বেয়া পোৱা বুলি মানুহে কোৱা নাই সেইটো এটা কথা তাৰ মাজত হয়তো হয় কি কিছুমান নাটক খুব জনপ্ৰিয় হৈ যায় আৰু কিছুমান নাটক নহয়গৈ হয়তো তাতকৈ বেছি জনপ্ৰিয় আপোনাৰ লগত প্ৰস্তুতি পৰাশ হয় মানে প্ৰস্তুতি বাৰ লগত কিবা বিশেষ বণ্ডিং আছে নেকি তেওঁৰ লগত যিখিনি নাটক মানে আহে মানে অত্যাধিক মানুহে মানে আঁকোৱালি লয় সাংঘাতিক আচলতে কি হয় জানানে এখন নাটক যেতিয়া সফল হয় নহয় তাত নাট্যকাৰৰ অৰিহণাটো খুব কম থাকে আচলতে একদম ফেক্ট কথা সেইটোৱে এইটো ঠিক যে নাটকখনৰ প্ৰথম যিটো অংকুৰ প্ৰথমবাৰ অংকুৰিত হয় এজন নাট্যকাৰৰ মনত তাৰ সেইখন বিভিন্ন চৰিত্ৰৰ সৃষ্টি কৰে সংলাপ সৃষ্টি কৰি এজন নাট্যকাৰে বস্তুখিনি দি দিয়ে কিন্তু সেই নাটকখনক আচলতে যেতিয়া দৰ্শকৰ মাজলৈ লৈ যায় তাৰ লগত বহুত এটা উপাদান জড়িত হৈ থাকে তাৰমানে আজি একদম সঁচা কথা ক'বলৈ গ'লে নাটক এখন এক্টিং মিডিয়াম অভিনয় মাধ্যম ইয়াত মানুহে অভিনয় চাবৰ কাৰণে আহে নাট্যকাৰে কি লিখিছে সেইটো চাবলৈ নাহে নাট্যকাৰে যদি কিবা সাংঘাতিক ডাঙৰ মেছেজো দিছে সেইটো কিন্তু সেই অভিনেতা বা অভিনেত্ৰীগৰাকীৰ মুখেদিহে মানুহে গ্ৰহণ কৰে নাট্যকাৰে তাৰ পোনপটীয়া নাট্যকাৰৰ লগত কোনো ধৰণৰ সংযোগ নাথাকে মানে চিনি নাপায় যিহেতু বেক ষ্টেজত থাকে আৰু চিনি পাবৰ যুক্তিয়ে নাই কাৰণ সেইটো এটা এক্টিং মিডিয়ামেই মানে আজি যেনেকৈ ধৰা মই এটা কৈছোঁ এটা সংলাপ লিখিছে নাট্যকাৰে কৈছে অভিনেতাজনে বা অভিনেত্ৰীগৰাকীয়ে হাতচাপৰিটো যিটো পায় দৰ্শকে সেই হাতচাপৰিটো কিন্তু সেই অভিনেতা বা অভিনেত্ৰীগৰাকীয়েহে প্ৰাপ্য তাত নাট্যকাৰৰ একো কৃতিত্ব দাবী কৰিব নোৱাৰে তাৰমানে কাৰণ সেইটো এটা সম্পূৰ্ণৰূপে অভিনয় মাধ্যম মই যিমানে ভাল নেলেখোঁ কিয় তাত যদি মঞ্চত যদি কোনোবাই বেয়াকৈ অভিনয় কৰিছে বা সেই সংলাপটো যদি উচিত জাগাত যদি ভালকৈ যদি ক'ব পৰা নাই তেতিয়া সংলাপটো মানুহে গ্ৰহণ নকৰে গতিকে গোটেই কথাটো কেনেকুৱা ধৰণৰ যে এইটো এটা অভিনয় মাধ্যম আৰু অভিনেতা অভিনেত্ৰীসকলে কৰা পাৰফৰ্মেঞ্চটো কৰা অভিনয়টোৰ জৰিয়তেহে মানুহে নাটকখন গ্ৰহণ কৰে তাত নাট্যকাৰৰ অৰিহণা খুব কম থাকে আৰু প্ৰস্তুতি এনেগৰাকী অভিনেত্ৰী যিয়ে তাৰমানে বিভিন্ন ধৰণৰ চৰিত্ৰত অনায়াসে অভিনয় কৰিব পাৰে খাপ খাই যাব পাৰে নিজকে খাপ খুৱাই তুলিব পাৰে গতিকে সেইকাৰণে প্ৰস্তুতি লগত কৰা যিবিলাক কাম সেই কামে এটা সমাদৰো লাভ কৰে আৰু তাতকৈ ডাঙৰ কথা যেতিয়া প্ৰস্তুতিয়ে আবাহন থিয়েটাৰৰ প্ৰয়োজনীয় দায়িত্ব লৈছে লগতে কি হয় তাই নাটকবিলাক যিবিলাক নাটক কৰে তাই সেই নাটকবিলাক সাংঘাতিক ধৰণৰ প্ৰয়োজনীয় দিশৰ পৰা খুব পাৰফেক্ট হয় যিয়ে চায় সি গম পাব যে খুব পাৰফেক্ট হয় তাৰমানে পাৰফেকশ্যনটো নহ'লে তাই সন্তুষ্ট নহয় আৰু যেতিয়া এটা প্ৰয়োজনীয় এটা যেতিয়া খুব পাৰফেক্ট হ'ব এটা খুব পাৰফেকশ্যন পাব সেই পাৰফেকশ্যনৰ এটা বেলেগ ধৰণৰ তৃপ্তি থাকে আৰু সেই তৃপ্তিটো দৰ্শকে পাই যায় আৰু বহুত ভাল নাটক হয়তো তাতকৈ বহুত বেছি ভাল নাটক কেতিয়াবা অভিনেতা অভিনেত্ৰীসকলৰ কাৰণে কেতিয়াবা সেই প্ৰযোজনা দুৰ্বলতাৰ কাৰণে দৰ্শকৰ পৰা বহুত আঁতৰত থাকি যায় প্ৰস্তুতি বাৰ লগত আপোনাৰ কেনেকুৱা ধৰণৰ বণ্ডিং মানে আজি কিমান বছৰৰ পৰা প্ৰস্তুতি বাৰ লগত কাম কৰি আছে আহিছিল প্ৰায় ভাইমনত আহিছিল 2005 চনত আপুনি কেতিয়া মইতো অলপমান কেইবছৰমান আগতে আহিছিলোঁ
তেতিয়া মইতো কৈছিলোঁ না যে এই চিনেমাৰ পৰা শিল্পীসকলে আহিব আৰম্ভ কৰিছে তেতিয়াই প্ৰস্তুতি পোৱা যতীন বৰাক পোৱা আৰু তেতিয়াই প্ৰথম নাটকখন আছিল মৰমে মৰম বিচাৰে বুলি শকুন্তলা থিয়েটাৰত সেইখন নাটকে সাংঘাতিক ধৰণৰ এটা আলোড়নৰ সৃষ্টি কৰি দিয়ে আৰু তেতিয়াৰ পৰাই প্ৰস্তুতিয়ে বিভিন্ন ধৰণৰ চৰিত্ৰত মই লিখা বিভিন্ন নাটকত অভিনয় কৰি আহিছে আৰু মই সেইটোৱে কৈছোঁ যে তাই এগৰাকী খুব পাৰফেকশ্যন বিচৰা এগৰাকী অভিনেত্ৰী এগৰাকী ভাল অভিনেত্ৰী মইতো এইটোও কওঁ যে আগতেও নাছিল আৰু ভৱিষ্যতেও নাথাকে যিগৰাকী প্ৰস্তুতি পৰাশত বৰ্তমান আছে এইটো কিন্তু সকলোৱে কয় গতিকে সেই যিটো এনাৰ্জি যিটো তাইৰ সম্পূৰ্ণৰূপে নিজকে এটা চৰিত্ৰত এখন নাটকত এখন থিয়েটাৰত নিজকে সম্পূৰ্ণৰূপে ঢালি দিব পৰা যিটো তাইৰ ক্ষমতা খুব কম সংখ্যক মানুহৰ থাকে আৰু প্ৰস্তুতিৰ লগতো আছে আৰু সেনেকৈ যতীন বৰাৰ লগতো মোৰ এটা সাংঘাতিক ধৰণৰ বণ্ডিং এটা তৈয়াৰ হৈছে যতীন দা 6 বছৰ থিয়েটাৰত নাই কিন্তু তাৰ আগলৈকে যেতিয়া আছিল তেতিয়া যতীন দাই যিমানখিনি মানে জনপ্ৰিয় নাটকত অভিনয় কৰিছে আটাইকেইখন জনপ্ৰিয় নাটকেই মই লেখা মৃদুল ভিয়াৰ লগত আজি বহুত বছৰ কাম কৰিলোঁ একেলগে সেই 2005 চনত একেলগে প্ৰস্তুতিৰ লগত একেলগে মৃদুল ভিয়াৰ লগত মই নাটক কৰি আহিছোঁ আৰু আজিলৈকে মৃদুল ভিয়াক লৈ যিমানখিনি নাটক কৰিছোঁ নটৰাজৰ কিবাত কোনো এখন নাটকে কিন্তু বিফল হোৱা নাই আটাইকেইখন নাটকে দৰ্শকে সাংঘাতিক ধৰণে মানে সমাদৰ কৰিছে গতিকে কথাটো হ'ল কি যিসকল অভিনেতা অভিনেত্ৰীয়ে নিজৰ 100% দিব পাৰে তেতিয়াই নাটক এখন সফল হয় গতিকে তাত আচলতে নাট্যকাৰৰ অভিনয় নাটক মই এখন বেয়া নাটক লিখিম বুলি লিখিব নোৱাৰোঁ তেতিয়া মই এখন বেয়া নাটক এখন লিখিম সেইটোতো মই লিখিব নোৱাৰোঁ মই এখন ভাল নাটক বুলিয়েই লিখিম বাকীখিনি দায়িত্ব আহি পৰে অভিনেতা অভিনেত্ৰীসকলৰ ওপৰত বাকীখিনি দায়িত্ব আহি পৰে প্ৰযোজকৰ ওপৰত যে তেওঁলোকে কিমানখিনি দিব পাৰিছে প্ৰযোজনাত কিমানখিনি সফল হ'ব পাৰিছে প্ৰপাৰলি সংগীতখিনি প্ৰয়োগ হৈছে নে নাই প্ৰপাৰলি ছেটছখিনি হৈছে নে নাই প্ৰপাৰলি অভিনেতা অভিনেত্ৰীসকলে সংলাপবোৰ ক'ব পাৰিছে নে নাই সেইবোৰৰ ওপৰত বহুতখিনি কথা নিৰ্ভৰ কৰে লাইটখিনি ভালকৈ পৰিছে নে নাই এটা নাটকত বহুত মানুহ জড়িত থাকে সেই গোটেইখিনি মিলিহে এখন নাটক পৰিপূৰ্ণ হয় নহয় এইটোও ঠিক যে কোনোবা এজনে অকল খুব ভাল অভিনয় কৰিছে যেনিবা কিন্তু লাইটটো বেয়া মিউজিকটো বেয়া ছেটছ এইবোলে একো নাই তেতিয়াও কিন্তু নাটকখনে সেই পৰ্যায়টো নাপায়গৈ তাৰমানে একদম তলৰ পৰা একদম আপোনাৰ অভিনেতালৈকে লাইটৰ পৰা অভিনেতালৈকে গোটেই মানুহৰ কষ্ট তেওঁলোকৰ মানে তেওঁলোকে যিটো এফৰ্ট দিয়ে এখন নাটকত সেই 3 ঘণ্টা সময় যিটো তেওঁলোকৰ ব্যস্ততা সেইটো আচলতে হৈ উঠিলেহে এখন নাটক জনপ্ৰিয় হয় তুমি মানে এনেকৈ চাবা মইতো আচৰিত হওঁ থিয়েটাৰত যেতিয়া নাটকখন চলি থাকে থিয়েটাৰৰ ওপৰত যিখন ওপৰত বাঁহবিলাক বন্ধ থাকে সেই বাঁহত লৰাই খোজকাঢ়ি থাকে এখন লাইটৰ পৰা এটা লাইটটো এইটো জেগাৰ পৰা নি সেইটো জেগালৈকে লৈ যায় কিন্তু মানুহে গম নাপায় যে ওপৰত দুটা লৰাই যে খোজকাঢ়ি আছে আৰু এনেকুৱাও মই দেখিছোঁ যে তোমাৰ খুব বতৰ বেয়া ধৰা বাৰিষা বৰষুণ দি আছে বা বৰষুণ দি আছিল পানীটো লাগি আছে বাঁহবিলাকত পিছল হৈয়ে থাকে ইলেক্ট্ৰিক মানে বৈদ্যুতিক সেইবিলাক বডি হৈ থাকে সেই বাঁহবিলাক তাৰমানে বা সেই ল'ৰাবিলাক বডি হৈ থাকে সিহঁতক চুলে তোমাৰ কাৰেণ্ট লাগি যাব তাৰমানে তেনেকুৱা কষ্ট তাৰ মাজতো তেওঁলোকে কিন্তু সেই নিজৰ দায়িত্বখিনি নিজৰ কৰ্তব্যখিনি সমাপন কৰি গৈ আছে গতিকে তুমি অকল নিৰ্দিষ্ট সংখ্যক মানুহক তুমি কৃতিত্ব দিলে নহ'ব সেইবিলাক ল'ৰাকো তুমি সমানে কৃতিত্বৰ ভাগ দিব লাগিব তেওঁলোক আছে কাৰণে বস্তুটো ভ্ৰাম্যমান থিয়েটাৰ আছে আজি যদি তুমি চোৱা থিয়েটাৰৰ যিটো ভ্ৰাম্যমান নাম ভ্ৰাম্যমান কিয় যে এখন ঠাইৰ পৰা আন এখন ঠাইলৈকে যায় কিন্তু সেই ল'ৰাবিলাকে যদি ট্ৰাকখন ভালকৈ লোড নকৰে সময়ত যদি ট্ৰাকখন যদি জেগাত পৌঁছি নিদিয়ে পিছৰ জেগাত ঠাইডোখৰত যদি উপস্থিত নহয়গৈ তেতিয়াতো নাটকখন থিয়েটাৰখনতো সেই ঠাইডোখৰত নহ'বগৈ সেই ল'ৰাবিলাক আছে কাৰণে থিয়েটাৰ ভ্ৰাম্যমান হৈ আছে গোটেই এটা টিম ৱৰ্ক গোটেই এটা সাংঘাতিক ধৰণৰ টিম ৱৰ্ক আৰু সাংঘাতিক ধৰণৰ প্ৰফেচনেল টিম ৱৰ্ক তাৰমানে এটা সাংঘাতিক ধৰণৰ পেছাদাৰী নেগলিজেঞ্চি কৰিবই নোৱাৰে তাত কোনো এটা কামতে তুমি নেগলিজেঞ্চ নহ'বই তাৰমানে গতিকে সেইকাৰণে মই ভাবোঁ যে এইটো এখন নাটক এখন থিয়েটাৰ জনপ্ৰিয় হোৱাৰ কৃতিত্বটো সকলোৱে সমানে ভগাই লোৱা উচিত আৰু সকলোকে দিব লাগে ময়ো তোমাক দিলোঁ তুমিও মোক আন কাৰোবাক দিলা সকলোকে সেই কৃতিত্বটো দিলেহে এখন নাটক সুন্দৰ হৈ উঠে এখন থিয়েটাৰ সুন্দৰ হৈ উঠে আৰু এখন থিয়েটাৰৰ যিটো গতি সেই গতিটো খুব সুন্দৰ হয় আজিৰ পৰা 15-20 বছৰ পিছত আপুনি নাটক কেনেকৈ চায় মানে থাকিব নে কমিব যিহেতু আজিকালি মোবাইলতে ফিল্ম আহে মোবাইলতে চিনেমা চাব পাৰি সেইটো এটা ডাঙৰ প্ৰত্যাহ্বান কি বুলি ভাবে আৰু মই সৰুৰ পৰাই যেতিয়া ভ্ৰাম্যমান থিয়েটাৰৰ খা খবৰ মই পাই আছিলোঁ গতিকে
ভ্ৰাম্যমাণ থিয়েটাৰৰ যাত্ৰাটো মই সৰুৰ পৰাই দেখি আহিছোঁ কাৰণ আমাৰ দেউতাই ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট পৰিচালনা কৰিছিল তেনে বিভিন্ন প্ৰত্যাহ্বান মই দেখি আহিছোঁ সৰুৰ পৰা যেনে এটা সময়ত অসমৰ আইন শৃংখলা পৰিস্থিতি খুব বেয়া আছিল বিভিন্ন ঠাইত বোম ব্লাষ্ট হয় হঠাতে অসম বন্ধ হৈ যায় হঠাতে কাৰফিউ হয় তাৰ মাজতো থিয়েটাৰ চলি আছিল তাৰপিছত তোমাৰ এক্সট্ৰিমিষ্টৰ প্ৰব্লেম এটা আহিল এই বোলে ঠাইডোখৰত থিয়েটাৰ কৰিব গৈছে তাত দুদিন আগতে বোম ব্লাষ্ট হ'ল থিয়েটাৰ বন্ধ হৈ থাকিল কিন্তু সেই পৰ্যায়টোতো মানুহে অতিক্ৰম কৰি আহিছে তাৰপিছত 1992 চনৰ পিছত যেতিয়া মুক্ত অৰ্থনীতি আহিল যেতিয়া ঘৰে ঘৰে কেবল টিভি আহিল বিভিন্ন চেনেলৰ দুৱাৰ মুকলি হৈ গ'ল মানুহৰ ঘৰে ঘৰে মোবাইল ফোন আহিল তেতিয়াও কিন্তু থিয়েটাৰ চলি আছিল গতিকে এইটো এটা লাইভ পাৰফৰ্মেঞ্চ নহয় লাইভ পাৰফৰ্মেঞ্চবিলাকৰ আচলতে অন্ত কিন্তু খুব সোনকালে নপৰে সেইকাৰণে মই আশাবাদী যে ভ্ৰাম্যমাণ থিয়েটাৰ সদায় থাকিব কিন্তু কিছুমান ডাঙৰ ডাঙৰ সমস্যা আহি গৈছে ভ্ৰাম্যমাণ থিয়েটাৰত প্ৰথম সমস্যাটো হ'ল যে এই যিটো আমাৰ শ্ৰমিক শ্ৰেণীটো যিটো ভ্ৰাম্যমাণ থিয়েটাৰত যিটো শ্ৰম কৰে আমাৰ ছেট ছেলিংছৰ ল'ৰা ছোৱালী সেই ল'ৰাবিলাকৰ সংখ্যাটো খুব কমি গৈছে তেওঁলোকে প্ৰাপ্য ধন নাপায় না প্ৰাপ্য ধন পায় তেওঁলোকে প্ৰাপ্য ধন পায় কিন্তু তেওঁলোকৰ কষ্টটো বহুত বেছি হয় আৰু বিকল্প ঠাইত বেলেগ এডোখৰ ঠাইত কাম কৰিলে তাতকৈ খুব কম কষ্টত সেইখিনি পইচা তেওঁলোকে উপাৰ্জন কৰিব পাৰে আৰু বিশেষকৈ লকডাউনৰ সময়ত যেতিয়া থিয়েটাৰ এক বছৰ বন্ধ হৈ থাকিল তেতিয়া সেই ল'ৰাবিলাকে সেই কথাটো বুজি পালে গতিকে সেইকাৰণে সেই বেছিভাগ ল'ৰাই সেই তালৈকে গুচি যায় যে নকৰোঁ ইয়াতে কাম বেলেগত কৰিম 24 ঘণ্টা যিহেতু প্ৰায় কাম কৰিব লাগে সেইটো এটা প্ৰব্লেম এটা আহিছে আৰু থিয়েটাৰৰ সংখ্যা অত্যধিক বেছি হৈছে থিয়েটাৰ বাঢ়িছে খুব বেছি বঢ়াৰ কাৰণে কি হৈছে সেই হিচাপত আমাৰ অভিনেত্ৰীও বঢ়া নাই সেই হিচাপত আমাৰ টেকনিচিয়ানো বঢ়া নাই যাৰ কাৰণে কি হৈছে ল'ৰা মানে এজন ল'ৰাকে লৈ তাৰমানে তিনিটা বা চাৰিটা দলে টনা আজোৰা কৰি থকাৰ ফলত সেই ল'ৰাজনৰ পাৰিশ্ৰমিকটো ইমান বেছি হৈছে যিটো প্ৰযোজকে পিছত গৈ লাগিব নোৱাৰা হয় এফৰ্ড কৰিব নোৱাৰা হয় এনেকুৱা ধৰণৰ প্ৰব্লেম আহিছে আৰু এটা ডাঙৰ কথা হৈছে কি যে আমাৰ MSR থিয়েটাৰখন আগতে আছিল গোটেই পেছাদাৰী আমাৰ থিয়েটাৰে হওক চিনেমা হওক সিহঁতৰ কাৰণে এখন স্কুল এখন বিদ্যালয় আমাৰ যিসকল আগৰ ল'ৰা ছোৱালী আছিল আগৰ যিসকল অভিনেতা অভিনেত্ৰী আছিল তেওঁলোক প্ৰত্যেকেই MSR থিয়েটাৰত অভিনয় কৰিহে ভ্ৰাম্যমাণলৈ আহিছিল বা MSRটো কি অপেছাদাৰী যিটো আমাৰ সেই ক্লাব বা গাঁৱৰ যিবিলাক নাটক হয় যে সেইখন এখন স্কুল আছিল তাৰমানে সেই যিটো অপেছাদাৰী থিয়েটাৰখন সেইটো এটা স্কুল আছিল বিভিন্ন ক্লাব থাকে সেই ক্লাববিলাকৰ হৈ প্ৰত্যেকে কম্পিটিশ্যনৰ নাটক কৰে বা নাটকৰ উৎসৱ পাতে সেইবিলাকত গাঁৱে ভূঞে ল'ৰা ছোৱালীয়ে অভিনয় কৰে তাৰ পৰাই গৈ বহু ল'ৰা ছোৱালীয়ে গৈ চিনেমাত হিৰো মানে অভিনয় কৰে বহুতে গৈ আকৌ ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰে কিন্তু এতিয়া সেই স্কুলখন বহুতখিনি প্ৰায়খিনি মানে বন্ধ হৈ যোৱা নিচিনা হৈছে সেইখিনি বস্তু গাঁও ভূঞেত এতিয়া মানে সেনেকুৱা ধৰণৰ নাটকৰ ধাৰা তুমি দেখা নোপোৱা খুব কম যিবোৰ ঠাইত হৈছিল তাৰমানে আগতে মাহত এখনকৈ নাটক হৈছিল সেইবোৰ ঠাইতো আজিকালি বছৰত এখন বা দুখন নাটক হয় গতিকে সেই ল'ৰা ছোৱালী অহাটো ভ্ৰাম্যমাণ থিয়েটাৰত কমি গৈছে কমি যোৱাৰ ফলত কি হৈছে আমাৰ অভিনেতা অভিনেত্ৰী সঁচা অৰ্থত যিটো অভিনয় জনা অভিনেতা অভিনেত্ৰীৰ সংখ্যাটো বহুত কমি গৈছে ভ্ৰাম্যমাণ থিয়েটাৰত যিয়ে তাৰমানে ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰি দৰ্শকক আকৰ্ষণ কৰিব পাৰে টিকটটো কাটিব পাৰে যাৰ অভিনয়ৰ নাম লৈ সেনেকুৱা ধৰণৰ অভিনেতা অভিনেত্ৰীক মানে খুব কমি গৈছে যাৰ সেইটো এটা ডাঙৰ অভাৱ এটা ভৱিষ্যতে কেনেকৈ সেইটো পূৰণ হ'ব বুলি ভাবে এইটো এটা সামগ্ৰিকভাৱে প্ৰচেষ্টা এটা লাগিব আৰু গ্ৰাউণ্ড লেভেলৰ পৰা এটা প্ৰচেষ্টা এটা লাগিব আৰু বহুতখিনি আমাৰো দায়িত্ব আছে আমিও লাহে লাহে সেই ল'ৰা ছোৱালীবিলাকক যিবিলাকৰ সঁচা অৰ্থত প্ৰতিভা আছে তেওঁলোকক আমি লাহে লাহে উঠাই আনিবৰ কাৰণে লাহে লাহে সিহঁতক আগবঢ়াই আনিবৰ কাৰণে দৰ্শকৰ লগত ভালকৈ তেওঁলোকক চিনাকি কৰাই দিবৰ কাৰণে আমিও অলপ চেষ্টা কৰিব লাগিব থিয়েটাৰৰ প্ৰযোজকসকলেও অলপ চেষ্টা কৰিব লাগিব তেতিয়াহে ভৱিষ্যতলৈকে থাকিব থিয়েটাৰখন নহ'লে যদি উঠি অহা প্ৰজন্ম যদি নাথাকে তেতিয়াহ'লে তুমি যিখিনি মানুহে কৰি আছে সেইখিনিকে সেইখিনিতো এটা সময়ততো তেওঁলোক নোহোৱা হ'লে তেতিয়া কি হ'ব কোনে টানিব এই থিয়েটাৰবিলাকক আপুনি যে নতুন প্ৰজন্মক কোন কেইজন অভিনেতাক ভাবে যে এইকেইজন ভৱিষ্যতৰ আজিৰ বৰ্তমান যিবিলাকে লিড কৰি আছে যাৰ নামত টিকেট 10 মিনিটত শেষ হৈ যায় 10 মিনিটত শেষ হোৱাটো অলপমান কথাটো কোৱাটো দিগদাৰ কিন্তু লাহে লাহে নিজৰ অভিনয়েৰে বহুত নতুন নতুন অভিনেতা অভিনেত্ৰীয়ে এটা নাম কৰিব পাৰিছে এটা সুনাম এটা আৰ্জিব পাৰিছে দৰ্শকৰ মাজত অন্তত এটা চিনাকি হৈ ৰৈছে
যে দৰ্শকে নাম তেওঁক দেখিলে গম পায় যে এইজন অমুক হয় সেনেকুৱা ধৰণৰ দৰ্শকৰ মাজত অন্ততঃ চিনাকিয়ে হৈছে সেনেকুৱা অভিনেত্ৰী বহুত কেইজন আছে মই হয়তো দুটামানৰ নাম ক'লে বাকীকেইজনে হয়তো বেয়া পাব গতিকে মই নকওঁ কিন্তু আছে সেনেকুৱা অভিনেত্ৰী আছে কিন্তু কথাটো হ'ল কি তেওঁলোকক আমি কিন্তু সেই হিচাপত আমি তেওঁলোকক কিন্তু সুযোগ দিব পৰা নাই কাম কৰাৰ সুযোগটো আমি তেওঁলোকক দিব পৰা নাই আমি আৰু অলপ দায়িত্ব আছে কিন্তু আমাৰ প্ৰযোজকৰে হওক আমাৰ নাট্যকাৰসকলে হওক পৰিচালকসকলৰে হওক মাজে মাজে থিয়েটাৰত আপোনাৰ কিছুমান নিউজ পোৱা যায় যে অমুকৰ পে'মেণ্টখিনি লৈ খেলি মেলি হৈছে মাজতে এটা নিউজ পাইছিলোঁ মই নাম নলওঁ সেইটো কিহৰ কাৰণে হয় বুলি ভাবে এইটো তাৰমানে চোৱা প্ৰযোজকজন যিগৰাকী প্ৰযোজক থাকে সেই প্ৰযোজকগৰাকী হ'ল এটা পৰিয়ালৰ মুৰব্বী 9 মাহৰ কাৰণে হওক 9 মাহৰ কাৰণে এটা বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন শ্ৰেণীৰ বিভিন্ন মানসিকতাৰ মানুহে আহি এটা পৰিয়াল গঠন কৰে ভ্ৰাম্যমাণ থিয়েটাৰত আৰু সেই পৰিয়ালটোৱে সেই বছৰটোৰ কাৰণে সেই ভ্ৰাম্যমাণ নাট্য দলটোৰ চালিকা শক্তি হয় আৰু সেই পৰিয়ালটোৰ মুৰব্বীগৰাকী হ'ল প্ৰযোজক প্ৰযোজকসকল মুৰব্বী হোৱাৰ লগে লগে সেই মুৰব্বীজনৰ যেনেকৈ পৰিয়াল এটা মুৰব্বীজনৰ দায়বদ্ধতাটো বহুত বেছি ঠিক তেনেকৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজনৰ দায়বদ্ধতা বহুত বেছি কাৰণ তেওঁ দায়বদ্ধ দৰ্শকৰ প্ৰতি তেওঁ দায়বদ্ধ সেই ভ্ৰাম্যমাণত কাম কৰি থকা প্ৰতিগৰাকী শিল্পী প্ৰতিগৰাকী কলা কুশলীৰ প্ৰতি আৰু সেই তেওঁলোকৰ পৰিয়ালকেইটাৰ প্ৰতি কাৰণ তেওঁলোকৰ পৰিয়ালৰ ঘৰৰ পাকঘৰৰ চোলা কিন্তু জ্বলি আছে কিন্তু প্ৰযোজকজনে কৰা এই ভ্ৰাম্যমাণ নাট্য দলটোৰ কাৰণে গতিকে এই দায়বদ্ধতাখিনি প্ৰতিগৰাকী প্ৰযোজকে খুব সুন্দৰকৈ অনুভৱ কৰিব লাগিব আগতে কৃষ্ণৰায় ৰতলকৰহঁত যেতিয়া আছিল মই তেওঁলোকৰ লগত সেই পুৰধা ব্যক্তিসকলৰ লগত মই কাম কৰাৰ সুযোগ পাইছোঁ বহুত বছৰ মই তেতিয়া মই আচৰিত হৈ গৈছিলোঁ যে এওঁলোকে ইমান বেছি দায়বদ্ধ সেই মানুহখিনিৰ প্ৰতি যে কাৰোবাৰ মাক যদি হস্পিটেলত আছে সেই শিল্পীগৰাকী যদি পইচা পাবলগীয়াও নাই কিন্তু যদি প্ৰযোজকজনে খবৰ পাইছে যে তেওঁৰ মাক হস্পিটেলত আছে আৰু তেওঁ বেলেগত পইচা ধাৰ কৰি ফুৰিছে তেওঁক মাতি আনি গালি দিয়ে প্ৰযোজকজনে যে তুমি মোৰ থিয়েটাৰত আছা গতিকে তুমি বেলেগত কিয় পইচা ধাৰ খুজিবা তোমাৰ যদি মোৰ পৰা পইচা পাব লগা নাই এই মাহত পাব লগা নাই কিন্তু টোটেল পইচাটো তুমি পাব লগা আছাই ন তুমি তাৰ পৰা লোৱা কিহৰ কাৰণে তুমি পইচা ধাৰ খুজি আছা এটা দায়বদ্ধতা আছিল সাংঘাতিক ধৰণৰ এতিয়া এই যিবিলাক নতুনকৈ প্ৰযোজক যিসকল আহিছে তেওঁলোকৰ সমস্যাটো হৈছে কি তেওঁলোকে বাহিৰৰ সেই ৰঙানীলা লাইটবোৰ দেখে তেওঁলোকে ভ্ৰাম্যমাণ থিয়েটাৰৰ বাহিৰৰ সেই যিটো গ্লেমাৰটো দেখে আৰু সেইটো দেখিয়ে তেওঁলোকে খুব আগে পিছে নহবাকৈ এটা আৰম্ভ কৰি দিয়ে আৰম্ভ কৰি দিয়াৰ পাছত যেতিয়া বাস্তৱটোৰ লগত তেওঁলোকৰ মুখামুখি হয় তেওঁলোকে মহাবিপদত পৰে গতিকে প্ৰযোজকসকলৰ সমস্যা হৈছে সেইটো আৰু ঠিক তেনেকৈ এনেকৈ চাম অভিনেত্ৰীও আছে যিসকলে ভ্ৰাম্যমাণ থিয়েটাৰত অকল টকা ঘটিবৰ কাৰণে আহিছে তেওঁলোকৰ কোনো ধৰণৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰতি মৰম ভাল পোৱা দায়বদ্ধতা এক বিন্দুও নাই তেওঁলোকে ভাবে যে মই অভিনয় কৰিছোঁ মই পইচাকেইটা পাব লাগে মই পইচাকেইটা পালে মই অভিনয় কৰি যাম নাপালে মই অভিনয় নকৰোঁ এই যে এটা সন্মুখত যে 1000 বা 1500 বা 2000 মানুহে যে টিকট কাটি ৰখি আছে সেই মানুহখিনিৰ প্ৰতি তেওঁলোকে 1%ও তেওঁলোকে দায়বদ্ধতা অনুভৱ নকৰে গতিকে সমস্যাটো হৈছে নিজৰ নিজৰ মানসিকতাৰ ওপৰত কিন্তু এনেকুৱাওতো আমি শিল্পী দেখিছোঁ ন আমি সেই তেওঁলোকৰ কথা ভাবি আমি ভ্ৰাম্যমাণ থিয়েটাৰক আচলতে বদনামি কৰিব নালাগে কাৰণ এনেকুৱা শিল্পীও আছে অলপতে এগৰাকী অভিনেতাৰ দেউতাক ঢুকাইছে তেওঁ দেউতাকক শ্মশানত মুখাগ্নি কৰি বা শ্মশানত একবাৰ উপস্থিত হৈ তেওঁ আকৌ এই প্ৰায় কিমান মোটামুটি 70-80 কিলোমিটাৰ গাড়ী চলাই আকৌ ৰাতি গৈ অভিনয় কৰিছে সেনেকুৱা দায়বদ্ধ শিল্পীও আছে গতিকে মোৰ মতেদি সেই শিল্পীসকলেও সেই অভিনেত্ৰীসকলে যিসকলে সেই দায়বদ্ধতাটো অনুভৱ নকৰে তেওঁলোকক বৰ বেছি হাইলাইট কৰিব নালাগে আৰু প্ৰযোজকে সেই দায়বদ্ধতা অনুভৱ নকৰে তেওঁলোকে খুব অতি সোনকালে নিজৰ নাট্য দলবিলাকৰ আচলতে নাট্য যাত্ৰাটো ইমানতে শেষ কৰি পেলোৱা ভাল নহ'লে কি হয় এটা নাট্য দলৰ বদনাম হোৱা গোটেই ভ্ৰাম্যমাণ থিয়েটাৰ নাট্য ক্ষেত্ৰখনৰে বদনাম হোৱা সকলোৱে ভাবে যে থিয়েটাৰত এনেকৈয়ে চলি আছে কিন্তু থিয়েটাৰত এনেকৈ নচলে এইটো দুই এটা সৰু সুৰা কেছ আচলতে আপুনি বহুতে থিয়েটাৰৰ বিষয়ে নজনা কিছু কথা কাহিনী ক'ব নেকি যিবিলাক সচৰাচৰ মানুহে নাজানে নহয় থিয়েটাৰত আচলতে নাজানেতো বহুতেই নাজানে সঁচা কথা ক'ব গ'লে কাৰণ থিয়েটাৰখন কেনেকৈ চলে থিয়েটাৰখন কেনেকৈ চলে মই আচলতে মানুহে ভাবে যে নাটক কেইখন চালে তাৰ ওপৰত বহুত ধৰণৰ ব্যাখ্যা আগবঢ়ায় আৰু এটা কথা মই আচৰিত পাওঁ যে এখন ছবি অসমীয়া ছবি এখন হললৈ আহিছে
বা ক'ৰবাত যদি ক'ৰবাত এক্সিবিশ্যন এখন হৈছে ভাল মানে আৰ্ট এক্সিবিশ্যন এখন হৈছে বা ক'ৰবাত যদি ভাল এখন এমেচাৰ থিয়েটাৰৰ অপেচাৰী থিয়েটাৰৰ যদি এখন ভাল নাটক মঞ্চস্থ হৈছে সেইবোৰৰ ওপৰত লেখা মেলা কৰিবৰ কাৰণে কোনো নাই কিন্তু ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকৰ ওপৰত মন্তব্য কৰিবৰ কাৰণে ছ'চিয়েল মিডিয়াত ভৰ্তি হৈ আছে মানুহ তাৰমানে সেইটো মই আচৰিত পাওঁ যে ইমান কথা ভ্ৰাম্যমাণ থিয়েটাৰটোৰ ওপৰত সহজতে ইমান বেছি মন্তব্য কিয় কৰি দিয়ে থিয়েটাৰৰ বহুত আকৰ্ষণীয় কথা থাকে মই বিশেষকৈ মই পাকঘৰটো বৰ আকৰ্ষণ পাওঁ পাকঘৰটো কাৰণ পাকঘৰৰ যিজন ৰান্ধনি সেই ৰান্ধনিজনে এখন ট্ৰাকত যাব ৰাতি ট্ৰাকত যাব যাই সেই ৰান্ধনিজনে গৈ ঠিক ধৰা 9টা বা 10টাত গৈ পালে লগে লগে চুলা খান্দি তাত পাকঘৰটো তেওঁ ঠিক ঠাক কৰি লৈ 12টা বজাত তেওঁ ভাত দিব লাগিব সেই 120 জন মানুহ বা 150 মানুহক গতিকে সেই 150 মানুহৰ ভাতটো তেওঁ বনাই তেওঁ সেই 12টা বজাত তেওঁ ভাত দিয়ে ঠিক তেনেকৈ আকৌ পিছদিনা দুদিন পাছত আকৌ ঠিক তেনেকৈ তেওঁ আকৌ গোটেই পাকঘৰটো সামৰি ট্ৰাকত উঠি তেওঁ আকৌ এখন বেলেগ ঠাইলৈকে যায় গতিকে এই ৰান্ধনিজনৰ যিটো কষ্ট তেওঁ মানে ক'ব গ'লে আচলতে 3 দিনৰ নাট প্ৰদৰ্শনত তেওঁ 2 দিনহে শুবলৈ পায় এদিন তাৰ টোপনি ক্ষতি হয় তাৰমানে সাংঘাতিক কষ্ট হয় সেইটো এটা মানে আচৰিত লাগে আৰু এটা ভ্ৰাম্যমাণ থিয়েটাৰৰ খুব ইণ্টাৰেষ্টিং পোষ্ট এটা আছে বাদাম বেচা ল'ৰা বুলি কয় সেই যে নাটকবিলাক চাই থাকে দৰ্শকে তাৰপিছত এই ল'ৰাবিলাকে কিছুমান ল'ৰা বাদাম বেচে তুমি দেখা পাবা বাদাম চকলেট কিবা কিবি যে সেই ল'ৰাবিলাক মানে লগত বন্দবস্তটো সেইটোৱে যে তেওঁলোকে ট্ৰাকত যেতিয়া লোড কৰিব মানে তেতিয়া তেওঁলোকে সহায় কৰি দিব লাগিব খাদ্যটো ভ্ৰাম্যমাণ নাট্য দলে দিব থকাটো তেওঁলোকে নিজে ব্যৱস্থা কৰি ল'ব লাগিব আৰু বাকী যিখিনি সিহঁতে বাদাম চাদাম মাকৈ চাকৈ যিবিলাক আনে সেইবিলাক আনি কিনে ভাজি মেলি পেকেটিং কৰি বেচাটো সিহঁতৰ দায়িত্ব তে সেই ল'ৰাবিলাক আচলতে তুমি আচৰিত পাবা সেই কাম কৰি এনেকুৱা বহুত ল'ৰা পাইছোঁ যিয়ে খুব সুন্দৰকৈ প্ৰতিষ্ঠা পাইছে এজন ল'ৰা এটা বঙাইগাঁৱততো এখন ডাঙৰকৈ হাৰ্ডৱেৰৰ দোকানো খুলি পেলাইছে সেই আগতে বাদাম বেচা ল'ৰা আছিল এই বাদাম বেচা ল'ৰাটোৰ পৰা ডাঙৰ যিসকল ষ্টাৰ আৰু থিয়েটাৰখনৰ সেই ষ্টাৰবিলাকো পইচা কেতিয়াবা ধাৰলৈ লৈ যায় তাৰমানে ইমান ইনকাম হয় গতিকে সেইটো এটা বৰ ইণ্টাৰেষ্টিং এটা পোষ্ট আচলতে বাদাম বেচা ল'ৰাটো সেনেকুৱা ভ্ৰাম্যমাণ থিয়েটাৰত বহুত আছে ইণ্টাৰেষ্টিং কাহিনী আছে এটা ভ্ৰাম্যমাণ নাটকত বহুত মানুহ জড়িত থাকে বহুত পৰিয়াল চলি থাকে তাতে আপুনি ট্ৰলবিলাক কেনেকৈ লয় বৰ্তমান ছ'চিয়েল মিডিয়াৰ যিহেতু ৰাতি শুই কেনে 2টা বজাতো এনেকৈ লিখি দিব পাৰে সি এতিয়া মদ খাই দিছে নে ভাল নিচাতে দিছে নে কেনেকৈ দিছে সেইটো কোনো গম নাপায় কিন্তু সি লিখি আছে আৰু এটা আচলতে ছ'চিয়েল মিডিয়ামত আমাৰ যিটো আগতে গণ ধুলাই বুলিয়ে যিটো বস্তু আছিল গণপ্ৰহাৰ আজিকালি ছ'চিয়েল মিডিয়াতো সেইটো এটা গণপ্ৰহাৰ চলে টাৰ্গেট কৰি লয় যে অমুকক টাৰ্গেট কৰিছোঁ লক্ষ্য কৰি লৈছোঁ তেওঁক আজি ধৰিব লাগে তেওঁ নিজৰ মানে ফৈদৰ কিছুমান মানুহ আছে গোটেই মানুহখিনি গোটাই লয় আৰু সেই গণধুলাৰ ব্যৱস্থাটো আৰম্ভ কৰে নিৰ্দিষ্ট সময়ত আমিও নিজেও সেই ধুলাৰ বহুতবাৰ সন্মুখীন বহুতবাৰ হৈছে কিন্তু এতিয়া কথা সেইবিলাকক বাধা দিব কোনে নাকি লগাব কোনে এতিয়া নাকি লগাব লগা কোনো ব্যৱস্থা নাই সেইখিনি কেনেকৈ লয় আপুনি সেইখিনিক মই একেবাৰে গ্ৰহণ নকৰোঁ সেইখিনিক মানে মই চোৱা বিতৰ্ক হোৱাটো আকৌ বেয়া কথা নহয় এটা মই কিবা বিষয় নাটকখন কৰিছোঁ নাটকখনৰ লৈ বিতৰ্ক হ'ব পাৰে আৰু এনেকুৱা বহুত বিতৰ্ক আছে যিবিলাক বিতৰ্কৰ পৰা মই শিকিছোঁ মই বহুত কথা শিকিছোঁ বিতৰ্কৰ পৰা শিকিছোঁ আৰু মই নিজকে কৈছোঁ যে আচলতে মোৰ এইটো ভুল হৈছিল মই সেই কামটো কৰিব নালাগিছিল মই এইটো নকৰোঁ ভৱিষ্যত আৰু কৰাও নাই কিন্তু এনেকুৱা কিছুমান বিতৰ্ক আছে যিবিলাক বিতৰ্কৰ মই লক্ষ্য উদ্দেশ্য মই ভালকৈ জানো যে তেওঁলোকে কি লক্ষ্যৰে কি উদ্দেশ্যৰে এই বিতৰ্কটো সৃষ্টি কৰিছে গতিকে সেই বিতৰ্কটোক মই বৰ বেছি পৰোৱা নকৰোঁ আৰু আমাৰ এটা সুবিধা আছে কি যে আমি সদায় 2000 দশকৰ সন্মুখত আমি থিয় হ'ব লাগে সেইখন এখন যদি আমি আদালত বুলি ভাবোঁ তেতিয়াহ'লে আমাৰ কৰ্মটোৰ বিচাৰ প্ৰক্ৰিয়াটো ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত প্ৰতি নিশাতে হয় সন্মুখত বিচাৰকৰ আসনত 2000 দৰ্শক বহি থাকে আৰু সেই 2000 দৰ্শকে কিন্তু অসমীয়া মানুহৰ বিভিন্ন মানসিকতাৰ অসমীয়া মানুহক প্ৰতিনিধিত্ব কৰে এনেকুৱাও নহয় যে এটা শ্ৰেণীৰ মানুহে আহি খুব ভাল পাই গৈছে তাত বিভিন্ন শ্ৰেণীৰ মানুহ সেই হলটোত প্ৰেক্ষাগৃহটোত সোমাই থাকে আৰু তেওঁলোকে এটা ৰায়দান কৰে যে আমি কি কৰিছোঁ আমাৰ কৰ্মটোৰ এটা মূল্যায়ন কৰে আৰু সেই মূল্যায়নটো আমি ক'ত পাওঁ আমি টিকট ঘৰত পাওঁ আৰু নাটক শেষ হোৱাৰ পিছত সেই যিবিলাক মানুহে গ্ৰীণ ৰুমলৈকে আহে তেওঁলোকৰ পৰা পাওঁ আৰু পিছদিনাখন যিটো শ্ব' হয় সেই পিছদিনাখন শ্ব'ত যদি আমি মানুহ খুব কমি যায় তেতিয়া আমি গম পাই যাওঁ যে আগদিনাখনৰ নাটকখন মানুহে ভাল পোৱা নাই যদি পিছদিনাখন শ্ব'ত যদি নাটকখনৰ দৰ্শকখিনি এটা মোটামুটি সীমিত পৰ্যায়ত পাইছোঁ যদি নাটকখনৰ বৰ বিশেষ নামো নাই যেনিবা
তথাপি যদি আমি এটা ভাল দৰ্শক এটা পাইছোঁ তেতিয়া আমি গম পাওঁ যে আগনিশা নাটকখন মানুহে ভাল পাইছে গতিকে এই ৰায়দান দৰ্শকে প্ৰতি নিশাতে আমাক ৰায়দান সদায় দি আছে ৰায়দান গতিকে প্ৰতি নিশাতে যিহেতু আমি ৰায়দানটো পায়েই আছোঁ ৰায়টো পায়েই আছোঁ ভাৰ্ডিকটো আমি পায়েই আছোঁ গতিকে তাৰপিছত আমি আৰু ইমান বেছি শংকিত হোৱাৰ বা ইমান বেছি চিন্তিত হোৱাৰ কিবা যুক্তি আছে বুলি মই নাভাবোঁ আৰু কাম কৰি যাব লাগে মোৰ মতেৰে নিজৰ কামবিলাক কৰি যাব লাগে যিসকলে ট্ৰল কৰি ভাল পায় তেওঁলোকৰ হয়তো এটা তেওঁৰ কাম গতিকে তেওঁলোকে নিজৰ কাম কৰি আছে আমি আমাৰ কাম কৰি যাব লাগে তো একদম শ্বৰ অন্তিম ঠাইলৈকে আহি গৈছোঁ বহু নজৰা কথা গম পালোঁ আপোনাৰ বিষয়ে হয়তো দৰ্শকে এইখিনি কথা আগতে গম পোৱা নাই তো লাষ্টত আপুনি নতুন প্ৰজন্মক কি ক'ব অভিনয় জগত নাটক জগত মানে আমাৰ ফিল্ম আৰু থিয়েটাৰ জগতখনৰ নতুন প্ৰজন্মক আচলতে ক'ব পৰা ইমানখিনি যোগ্যতা বা স্পৰ্ধা আমাৰ আছে বুলি মই নাভাবোঁ মই নতুন প্ৰজন্ম বুলি নহয় মই সকলো প্ৰজন্মৰ মানুহকে মই এটা কথাই কওঁ যে আমাৰ মাজত এই যিটো দায়বদ্ধতা কমি গৈছে বা এটা আনুগত্যটো যিটো কমি গৈছে অলপ কমি যোৱা যেন মই অনুভৱ হৈছে মই আজি ইমান বছৰ কাম কৰি যে সেই পৰিৱেশটো আমি পুনৰ উভতাই আনিব লাগে আমি আমাৰ কামটোৰ প্ৰতি আমাৰ কৰ্মক্ষেত্ৰখনৰ প্ৰতি আমি অলপ দায়বদ্ধ হ'বলৈ আৰু বেছি দায়বদ্ধ হৈ চলিবৰ কাৰণে আমি অলপ সচেষ্ট হ'ব লাগে সেইটো এটা প্ৰধান কথা আমি যদি প্ৰত্যেকৰ প্ৰতি দায়বদ্ধ হওঁ তেতিয়া সম্ভৱতঃ অকল কলা সংস্কৃতি জগততে নহয় বাকী অন্যান্য জগততো কোনো ধৰণৰ সমস্যা হয়তো নাথাকিব আপুনি বৰ্তমান চিনেমা জগতখনক লৈ কি ভাবে কেনেকুৱা পৰ্যায়ত আছে বৰ্তমান চিনেমাৰ জগতখনৰ লগত বৰ বিশেষ সম্বন্ধ মানে চিনেমা খুব চাওঁ ৱৰ্ল্ডৰ চিনেমা বিশ্বৰ চিনেমা চাওঁ অসমীয়া চিনেমাটো চাওঁৱেই কিন্তু চিনেমা কেতিয়াবা জড়িত হ'ম বুলি ভবা নাছিলোঁ পিছত এবাৰ যতীন দাই যেতিয়া থিয়েটাৰ এৰিলে তেতিয়া যতীন দাই একবাৰ মোক ৰত্নাকৰখনৰ লগত জড়িত ৰত্নাকৰখনৰ কাহিনী চিত্ৰনাট্য সংলাপ মোৰেই আছিল তাৰ পিছৰ পৰা এখনৰ পিছত এখন চিনেমা কৰা হ'ল চিনেমাৰ লগত জড়িত হ'লোঁ ৰাজনীতি তাৰপিছত ৰাঘৱ ইত্যাদি তাৰপিছত আৰু এখন নতুনকৈ এখন চিনেমাৰ আয়োজন চলি আছে তাৰমানে ডাঙৰকৈ গতিকে চিনেমাৰ কথাটো হ'ল কি চিনেমা বিষয়টো এতিয়া এনেকুৱা এটা পৰ্যায়লৈকে গুচি গৈছে চিনেমাৰ বাজেটটো যে আঞ্চলিক ছবিবোৰৰ এটা বিশাল বাজেটত নিৰ্মাণ হৈছে আৰু তেওঁলোকৰ মাৰ্কেটখন বহুত ডাঙৰ কৰি লৈছে তেওঁলোকে আজি আগতে দক্ষিণ ভাৰতৰ চিনেমাবিলাক দক্ষিণ ভাৰততে চলিছিলে এতিয়া তেওঁলোকে লাহে লাহে সেই গোটেই ভাৰতখনকে তেওঁলোকৰ বজাৰ কৰি লৈছে আৰু তাৰ কাৰণে কি হৈছে তেওঁলোকৰ বাজেটটো এটা লিমিটলেছ এটা বাজেট এটা তেওঁলোকে কৰিব পাৰে তেওঁলোকে 500 কোটি 600 কোটি 700 কোটি তেওঁলোকে দ্বিধাই তেওঁলোকে খৰচ কৰিব পাৰে আৰু তাৰ লগতে যিমানবিলাক আমাৰ টেকন'লজি যিমান উন্নত হৈছে তাৰ উন্নত হোৱাৰ লগে লগে তাৰ দামো বাঢ়িছে গতিকে সেইবিলাকো তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে কিন্তু আমাৰ অসমীয়া চিনেমাৰ মাৰ্কেটখন বজাৰখন খুব সৰু বজাৰ এতিয়াও খুব সৰু বজাৰ এতিয়াও সেই 70টামান হলতহে চিত্ৰগৃহত যদি চলে তাৰ পৰা যি পইচা আহে সেই পইচাখিনি আমাৰ প্ৰাপ্তি আছে কি বুলি ভাবে যে আৰু মাৰ্কেটখন বজাৰখন যদি আমি ডাঙৰ নকৰিব নোৱাৰোঁ দক্ষিণ ভাৰতৰ চিনেমাই যিটো এটা পৰীক্ষা কৰি সফল হ'ল ঠিক তেনেকুৱা এটা প্ৰচেষ্টা যদি আমি কৰিব নোৱাৰোঁ সেইটো এদিনতে হোৱা নহয় আজি দক্ষিণ ভাৰতৰ চিনেমা কিন্তু এদিনতে সফল হোৱা নাই তেওঁলোকে কি কৰিছিল তেওঁলোকৰ যিবিলাক চিনেমা হিট চিনেমাবিলাক আছিল জনপ্ৰিয় ছবিবিলাক আছিল সেই জনপ্ৰিয় ছবিবিলাক তেওঁলোকে খুব অৰ্ডিনাৰী এটা ডাবিং কৰাই ক'ত দিলে টিভিবিলাকত দি দিছিল আৰু টিভিত খুব চাউথ ইণ্ডিয়াৰ চিনেমাবিলাক ডাবিং ভাৰ্চনটো চলে তাৰ কাৰণটো হ'ল কি তেওঁলোকে বিচাৰিছে যে আমাৰ যিবিলাক অভিনেতা আমাৰ যিবিলাক ষ্টাৰ আলু অৰ্জুনে হওক ৰামচৰণে হওক XYZ আৰু যোনে নহওক তেওঁলোকৰ লগত উত্তৰ ভাৰতৰ দৰ্শকখিনি যাতে এটা চিনাকি হয় কানেকশ্যন হয় যেতিয়া চিনাকিটো হৈ উঠা বুলি গম পালে তাৰপিছতে তেওঁলোকে কি কৰিলে ভালকৈ ডাবিং কৰি ৰিমেক কৰি বা ভালকৈ ডাবিং কৰি তেওঁলোকে সেই চিনেমাবিলাকক ভাৰতৰ উত্তৰ ভাৰতৰ বজাৰতে মেলি দিলে যাৰ কাৰণে আজি প্ৰত্যেকে আমাৰ ল'ৰা ছোৱালী এতিয়া খুব ধুনীয়াকৈ আলু অৰ্জুন কোন চিনি পায় ৰামচৰণ কোন চিনি পায় তেওঁলোকে চিনি নাপালে কিন্তু দক্ষিণ ভাৰতৰ চিনেমা হিট নহ'লে এটা সুপৰিকল্পিত এটা চিন্তাৰে তেওঁলোকে বজাৰখন আগবঢ়াইছিল কিন্তু এতিয়া কথা হ'ল আমিও ঠিক তেনেকৈ আগবাঢ়িব লাগিব আমি মানে আমাৰ বাজেট কম আমাৰ অমুক কম বুলি কৈ থাকিলে কিন্তু যদি আমি একেধৰণৰ চিনেমা এখনে বনাই থাকোঁ তেতিয়াহ'লে আমি বৰ বেছি দিনলৈ কিন্তু ছাৰ্ভাইভ কৰিব নোৱাৰোঁ কাৰণ ইমান বেছি কম্পিটিশ্যন আহি গৈছে কোৱালিটি দি আছে সেই কোৱালিটিবিলাক চোৱাৰ পিছত আমাৰ নতুন প্ৰজন্মই সেইটো গ্ৰহণ নকৰিব তাৰমানে গতিকে এতিয়া মাৰ্কেট এক্সটেনশ্যনটো এটা কিন্তু মূল বিষয় হৈছে আমি বজাৰখন কেনেকৈ সম্প্ৰসাৰিত কৰিব পাৰোঁ সেইটো এটা মূল কথা হৈছে এতিয়া আমি যদি বেংগলী চিনেমা এখন আমি ইয়াতে চাওঁ বা আমাৰ দক্ষিণ ভাৰতৰ ছবি এখন যদি আমি ইয়াতে চাওঁ আমাৰ ছবিবিলাক তেওঁলোকে কিয় নাচাব আৰু সেই কথাটোত লৈ
অন্ততঃ এটা খুব সুন্দৰকৈ সকলোৱে মিলি এটা ভালকৈ আলোচনা কৰিব লাগে আৰু এই ক্ষেত্ৰত অলপমান এখোজকে হয়তো আগবাঢ়ি আৰু কিন্তু সময়টো হৈ গৈছে দেই নহ'লে কিন্তু পাছলৈকে বহুত সমস্যা হ'ব আমি সেই চালুকীয়া পৰ্যায়ত কৰি থকা ছবিবোৰ আমাৰ নতুন প্ৰজন্মই কিমানখিনি গ্ৰহণ কৰিব মোৰ সন্দেহ আছে বৰ্তমান আপোনাৰ কোনজন অভিনেতা মানে একদম শ্বৰ্ট কুৱেশ্যন কোনজন অভিনেতা গোটেই ভাৰতবৰ্ষ ৱৰ্ল্ড ৱাইড আৰু আপুনি যিহেতু চিনেমা গোটেই বিশ্বৰে চিনেমা চায় কোনজন অভিনেতাক মানে আপুনি মানে ফ'ল' কৰে বা ভাল পায় বিশ্বৰ বলিউড হলিউড মই লিঅ'নাৰ্ডো দা কেপ্ৰিঅ'ক খুব ভাল পাওঁ তেওঁ টাইটানিক নহয় টাইটানিকৰ পিছত যিবিলাক হেৰি কৰিছিল মাৰ্টিন স্কৰ্চেছিৰ যিবিলাক চিনেমা কৰিছিল সেইবোৰ ছবি চাই খুব তাৰ ছবি এক অভিনেতা চাই খুব ভাল পাওঁ বলিউড কিন্তু বহুতে কয় যিটো মানে তেওঁ অলপ অভাৰ এক্টিং কৰে বুলি কয় কিন্তু মই কিন্তু কিবা মোৰ ভাল লাগে আৰু আপোনাৰ ব্যক্তিগত মোৰ ব্যক্তিগত কথা আৰু বলিউডত আহিলে বলিউডত আচলতে মই সেনেকুৱা ধৰণৰ খুব ভাল পোৱা সাংঘাতিক ধৰণে যে মই মানে তেওঁৰ ফেন বুলি ক'বৰ কাৰণে মই সেনেকুৱা ধৰণৰ অভিনেতা নাই মই এটা সময়ত কামাল হাছানক খুব ভাল পাইছিলোঁ কামাল হাছানক ভাল পাইছিলোঁ পিছত কিছুমান চিনেমা চাই আকৌ কামাল হাছানক বেয়া পোৱা হ'লোঁ অমিতাভ বচ্চনক খুব ভাল পাইছিলোঁ কিছুমান চিনেমা আগত তেওঁক বেয়া পোৱা হ'লোঁ গতিকে তাত মোৰ এজন নিৰ্দিষ্ট অভিনেতা নাই ভাল কাম কৰিলে তেওঁক ভাল লাগে মনোজ বাজপেয়ীক মই খুব ভাল পাওঁ মনোজ বাজপেয়ীক মই বিৰাট খুব ভাল পাওঁ মনোজ বাজপেয়ীৰ যি চিনেমাই নহওক তেওঁলোক খুব কম বাজেটৰ চিনেমা বনায় অলপতে এখন জোৰাম বুলি এখন চিনেমা চালোঁ মই খুব অভিভূত হৈ গৈছোঁ চাই তাৰমানে তাৰ অভিনয় চাই মই খুব খুব ভাল পাওঁ অসমীয়া জগতত আহিলে অসমীয়া জগতত যিয়ে ভাল কাম কৰে যতীন দা মই খুব কেমেৰা আগত মই ভাবোঁ যে যতীন বৰা এজন সাংঘাতিক ধৰণৰ ফ্লেক্সিবল অভিনেতা হিচাপত মানে যতীন দাই যদি অসমীয়া ছবিত নহয় যদি তেওঁ বাহিৰৰ চিনেমাত বলিউডত যদি তেওঁ কাম কৰিলেহেঁতেন বা ইহঁত কাম কৰে তেওঁ হয়তো আজি এটা বেলেগ পৰ্যায়ত থাকিলেহেঁতেন তাৰমানে তেওঁৰ অভিনয়টো কেমেৰাৰ যিটো অভিনয় আৰু সেই অভিনয়টোত তেওঁ যিমান চতুৰ তেওঁ যিমান পাকৈত তাৰমানে যতীন দা মই নাভাবোঁ মানে অন্য অভিনেতাৰ ক্ষেত্ৰতে মই সেইটো কিন্তু ভাল অভিনেতা বহুত আছে যতীন দা সেই এটা কেমেৰাৰ লগত এটা সাংঘাতিক ধৰণৰ তেওঁৰ এটা বণ্ডিং আছে খুব ভাল লাগে ষ্টেজতো তেওঁ ভাল অভিনেতা কিন্তু যিহেতু আপুনি ভ্ৰাম্যমান জগতত থাকোঁতে প্ৰস্তুতি বাৰ লগত বহুত লগ পাইছে তেওঁৰ দুটা ভাল আৰু দুটা বেয়া গুণ সাংঘাতিক ভাল প্ৰস্তুতি ভাল হ'ল কি মই কৈছোঁৱেই যে সাংঘাতিক ধৰণৰ এনাৰ্জেটিক বিৰাট এনাৰ্জেটিক আপুনিতো লগ পাই থাকে এনাৰ্জি ক'ত পায় ইমান মই প্ৰস্তুতিক মাজে মাজে সুধোঁ বোলে তুমি ইমান কি খোৱাহে মানে ক'ৰ পৰা কি ইমান এনাৰ্জি কেনেকৈ পায় সাংঘাতিক এনাৰ্জি পায় এইটো মানে একদম বিস্ময়কৰ সেইটো একদম মানে ক'ব মানে এই নাই ছেকেণ্ডলি খুব পাৰফেকশ্যনিষ্ট একদম সাংঘাতিক ধৰণৰ পাৰফেকশ্যনিষ্ট তাৰমানে তেওঁ নিজে যেতিয়ালৈকে তেওঁ অনুভৱ নকৰে যে মই মানে এই চৰিত্ৰটোত মই পাৰফেকশ্যনৰ পৰ্যায়লৈকে গৈছোঁ বা সেই সীমাটো চুইছোঁ মই তেতিয়ালৈকে তেওঁ নিজে সন্তুষ্ট নহয় আৰু সেনেকৈ আৰু ভাল গুণ বহুত আছে দেই ক'বৰ কাৰণে আৰু মই দুটা ক'ব ইচ্ছা কাৰণ দুটাই ক'লোঁ ক'ব পাৰে আৰু এটা আছে তোমাৰ আৰু এটা আছে যে তেওঁ এজ এ প্ৰডিউচাৰ তাৰমানে তেওঁ আমাক সাংঘাতিক ধৰণৰ স্বাধীনতা দিয়ে মোকে হওক বা আমি যিসকল কাম কৰোঁ আমাৰ কামখিনিৰ ওপৰত এটা সাংঘাতিক ধৰণৰ এটা বিশ্বাস ৰাখে আৰু সেই বিশ্বাসটো এটা আমাৰ কাৰণে এটা ডাঙৰ শক্তি হয় তেওঁ বাকী শিল্পী কলা কুশলীসকলক তেওঁ সুন্দৰকৈ ট্ৰিট কৰে ইত্যাদি সেনেকুৱা ধৰণৰ বহুত আছে আৰু এজ এন এক্ট্ৰেছ তেওঁৰ বিষয়ে ক'বৰ কাৰণে এটা হয়তো বহুত দীঘলীয়া এটা অনুষ্ঠানৰ প্ৰয়োজন হ'ব সেইটো অভিনয় জীৱনটো বিশ্লেষণ কৰিব লাগিলে গতিকে আৰু বেয়া গুণটো আচলতে ক'বৰ কাৰণে অলপমান দিগদাৰ কাৰণ সেনেকৈ মই আচলতে সঁচা কথা ক'ব গ'লে মই মানুহৰ বেয়া গুণটো খুব কম দেখা পাওঁ তাৰমানে খুব খুব পজিটিভলি মানুহবিলাকক লওঁ তেওঁ যদি কিবা কৰিছোঁ কোনোবাই যদি কিবা এটা ভুল কাম কৰিছোঁ মই সেই ভুলটোক মই তৎক্ষণাত কৈ দিওঁ যে এইটো ভুল হৈছে এইটো নকৰিবা তাৰপিছত কিন্তু মই সেই কথাটো লৈ ভাবি চিন্তি নাথাকোঁ গতিকে সেইকাৰণে এতিয়া প্ৰশ্নটো কৰোঁতে মোৰ অলপ অসুবিধা হৈছে তেওঁ কি বেয়া গুণ আছে তো আপোনাৰ একদম শেষত আহিছোঁ জীৱনত কৰিব লগা দুটা কাম এতিয়ালৈকে কৰা নাই এইটো মন আছে মোৰ মন আছিল এখন উপন্যাস লিখা মই কৈছিলোঁ এখন উপন্যাস এখন লিখাৰ খুব মন আছে এটা মই কাহিনীটো ভাবিছোঁ আধা লেখাও হৈ থাকিল সেইখন মই সম্পূৰ্ণ কৰিব পৰা নাই গতিকে মোৰ হাতত হয়তো লেখাৰ কাৰণে হয়তো আৰু খুব বেছি 20 বছৰমান আছে বাকী গতিকে 20 বছৰৰ ভিতৰত মই সেইখন এখন সম্পূৰ্ণ কৰি যাবই লাগিব 2 নম্বৰতে মই এখন খুব মন আছে যে এখন মানে আটক ধুনীয়া এখন চলচ্চিত্ৰ যিখন এখন হলিউডৰ লেভেলৰ আন্তৰ্জাতিক পৰ্যায়ৰ ছবি এখন পৰ্যায়ৰ ফেৰ মাৰিব পৰা এখন ছবি এখন মানে নিৰ্মাণ কৰাৰ পৰিচালনা কৰাৰ আৰু সেইটো সপোন কিন্তু কেতিয়াবা পূৰণ হ'ব বুলি মই নাভাবোঁ কাৰণ সেই যিমান মোৰ কল্পনা সেই বাজেট
সেই সহায় সহযোগিতাখিনি মই পাম বুলি অসমত মই নাভাবোঁ। তথাপি এটা সপোন আছে। ঠিক আছে, বহুত কথা পাতিলোঁ, বহুত নজনা কথা পাতিলোঁ, বহুত বেছি ভাল লাগিল। আপোনাৰ আগত যে এনেকৈ বহি কথা পাতিব পাৰিম এইটো মই কেতিয়াও ভবা নাই। আৰু ইমানখিনি সময় দিয়াৰ কাৰণে অভিজিত দা সঁচাকৈ ধন্যবাদ জনাইছোঁ আপোনাক। আৰু ভাল ভাল কাম কৰি যাওক, যাতে আকৌ 2024-25 আকৌ লগ পাওঁ নতুন নতুন কামৰ সৈতে। থিয়েটাৰত ভাল ভাল নাটক দি যাওক যেনেকৈ দি গৈছে। তো আকৌ এবাৰ আপোনাক ধন্যবাদ জনাইছোঁ আৰু লাষ্ট শেষ কৰিব ওলাইছোঁ আমাৰ শ্ব'। ধন্যবাদ, বহুত বহুত ধন্যবাদ। থেংক ইউ।